দিল্লী হিচাপে মই মানে এইটো ৱৰ্কশ্বপ দিছোঁ জ্ঞানৰ ওপৰত একো নাই পানীতকৈ পাতলা হৈছে জ্ঞান আৰু চকুৰ কাজলতকৈ ক'লা বস্তু হৈছে কলংক আৰু 2 নম্বৰতে মই পদুমৰ কৰটো ল'লোঁ 3 নম্বৰত মানে পদুম ফুলি গৈ আছে এই ফুলি গৈ আছে এইটো হ'ল খুটিতা এইটো এই পৃথিৱীখনৰ উৰণ বুৰণ গজন ভ্ৰমণ এই 4মুঠি জীৱৰ মানে এই খুটিতালত সোমাই আছে মই এতিয়া বুজাই দিম ওম না 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 অয় হৰি অকাণৰ বন্ধু আনা ৰে श्री द्रोण भूया कला लोक नृत्य নমস্কাৰ আজি আমি উপস্থিত হৈছো দৰং জিলাৰ চিপাঝাৰৰ হাতঘৰীয়া নামৰ ঠাইত আৰু এইখন ঠাই শিক্ষা সংস্কৃতি আটাইবোৰ ফালৰ পৰাই আগবঢ়া আৰু আমাৰ সৈতে আজি আছে এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ হয়তো পৰিচয় দ্বিতীয়বাৰ দিয়াৰ প্ৰয়োজন নাই কাৰণ তেখেতে এনেকুৱা এখন অঞ্চলৰ পৰা ওজাপালি আৰু স্থানীয় যিবোৰ লোককৃষ্টি আছে সেইবোৰৰ সৈতে আগুৱাই গৈ আজি সমগ্ৰ ভাৰতবৰ্ষই তেখেতক চিনি পায় পদ্মশ্ৰী সন্মানেৰে তেখেত বিভূষিত আমাৰ লগত আছে গুৰু দ্ৰোণ ভূঞা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আপুনি বয়সত মোৰ দেউতাতকৈ ডাঙৰ হ'ব গতিকে আপোনাক বৰ্তা বুলি সম্বোধন কৰিম আৰু আমি কিছু কথা পাতিম আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে আৰু লগতে আপোনাৰ পৰা আমি শিকিবলগীয়া বহুত আছে আজি কিছু তেনেকুৱা কথা শিকিম বুলি কিছু কথা আলোচনা কৰিম বুলি আপোনাৰ ঘৰলৈ আহিছো প্ৰথমতে আপোনাক স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো আপোনাৰ এই বিশেষ কৃতিত্বত কাৰণ ইয়া হয়তো সাধনা যিয়ে কৰি থাকে তেনেকুৱা মানুহে কেৱল গম পাব কাৰণ এনেকুৱা এটা অঞ্চলত আপুনি জন্ম লাভ কৰি ইয়াৰ পৰা গৈ এনেকুৱা ডাঙৰ এটা সন্মান পোৱালৈকে হয় এই দীঘলীয়া পৰিক্ৰমাটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছো ঠিক আছে হয় মই 1970 চনৰ পৰা এই ফিল্ডত নামিছোঁ নামি প্ৰথমতে মোৰ পিতা আছিল যাত্ৰা পাৰ্টিৰ মেনেজাৰ তেখেতে মোক আৰম্ভণিতে চুকুৰি হিচাপে লৈ গ'ল লৈ যোৱাতে তেতিয়া মই যে 8 বছৰ বয়স যেতিয়া চুকুৰি হিচাপে লৈ গ'ল মোৰ এই যিটো পাৰফৰ্মেঞ্চ এই পাৰদৰ্শিতাটো তেওঁ বুজি পালে
পাই আকৌ মোৰ এই নাটক কৰিব দিলে, পাৰ্ট দিলে। সেয়ে পাৰ্টটো হ'ল মোৰ চন্দ্ৰবীৰৰ পাৰ্ট। এই পাৰ্টো ক'ব লাগে আৰু হেৰিও ক'ব, ডেন্সো কৰিব লাগে আৰু চুকুৰিও কৰিব লাগে। এনেকৈ যাই তেতিয়া এই ওজাপালিত মোৰ বেজাই ৰাস। তেতিয়া মই ওজাপালি একাদিক্ৰমে সংগীত নাট একাডেমী কিনাৰাম নাথ ওজাদেৱ আৰু ললিত চন্দ্ৰ নাথ ওজাদেৱ তেওঁলোকে শিৱ পূজা গাই আছিল। গাই থকাত মই একাদিক্ৰমে চাই আছিলোঁ। তেতিয়া মোৰ দেউতাই মোক প্ৰশ্ন কৰিছে, মোৰ নাম হ'ল দ্ৰোণ ভূঞা। মোক পিতাই ঘৰত ক'লে, দ্ৰোণ তই ওজাপালি শিকিবি নেকি? বোলে মই ওজাপালি শিকিম। এই বুলি ওজাপালিত তেওঁলোকক গতাই দিলে মোক। দিয়াত তেতিয়া তেওঁলোকে এইটো দেখালি মই সেইটো পাৰোঁৱে, সেইটো দেখালি এইটো পাৰোঁৱে। এনেকৈ গৈ মানে তেওঁলোকে মোক এৰি দিলে যে নৃত্য বিভাগ আৰু ওজা এই পালিৰ যিবিলাক কৰ্ম সেইবিলাক তেওঁলোকে মোক গতাই দিলে। দিয়াত তেওঁলোকে মোক ক'লে যে আমি এতিয়া এই বৃদ্ধ হৈ আহিলোঁ, গতিকে তুমি এই কালচাৰটো তুমি ৰাখিব লাগিব। তেতিয়া মোৰ বহুত ভিত্তি আহিল আৰু চিন্তা আহিল। তেতিয়া মোৰ হ'ল এই ঘৰখনত 8 পিঢ়ি, হিন্দীত 8 চাল, মানে এই জেনেৰেশ্যনটো চলি আহিছে। তেতিয়া মই চিন্তা কৰিলোঁ এই 8 পিঢ়িৰ এই ওজাপালিটো ৰাখিব লাগিব মই। এই বুলি মানে এক দিল এক চিত এক মনে মই এইটোত মানে বহুত মাৰাত্মক হিচাপে মই মনোযোগ দিলোঁ। দিয়াত এই নৃত্য বিভাগটো মোক দেউতাই শিকালে নহয়। তাৰমানে নৃত্য নাটিকা শিকালে পাৰ্টিত, আৰু এই ডেন্সবিলাক মই এই গুৰুৰ পৰা শিকিলোঁ। শিকি ছোৱালীসকলক মই ৱৰ্কশ্বপ প্ৰশিক্ষণ দিলোঁ। দি যেতিয়া ধুনীয়া হ'ল, তেতিয়া মোৰ নামটো প্ৰচাৰ প্ৰকাশ অলপ হ'ল। হোৱাত আজি ধৰক এতিয়া এই আমাৰ দৰঙত চালে, কালি নলবাৰীত চালে, পৰহি তেজপুৰত চালে। চাওঁতে এই মোৰ এই নৃত্যৰ বিভাগটো দেওধনী আৰু ওজাপালিটো অলপ বেছি প্ৰচাৰ প্ৰসাৰিত হ'ল। হোৱাত তেতিয়া অন্য প্ৰদেশবিলাকে মাতিব ধৰিলে। মোৰ প্ৰথম যাত্ৰা আছিল, জ্ঞানী জীয়াৰী সিং আছিল তেতিয়া, সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাই পাব এই হিচাপে তেওঁ দিল্লীলৈ যাব। দিল্লীত যাওঁতে তেতিয়া 7 গৰাকী ছোৱালী আৰু ওজাপালি 5জন এনেকৈ লৈ গ'লোঁ। যাই জ্ঞানী জীয়াৰী সিঙে ললিত চন্দ্ৰ নাথ ওজাদেৱক মানে সংগীত নাট একাডেমী হাতত তুলি দিব। আমি নৃত্যটো তাৰ আগতে দিছোঁ, তেওঁ চাই আছে। থাকি যেতিয়া সংগীত নাট একাডেমী হাতত তুলি দিলে, তেওঁ নামি গ'ল। আকৌ আমাক তেওঁ মাতিছে, এই জ্ঞানী জীয়াৰী সিঙে মাতি আমাক প্ৰতিভাকে হেংচুট কৰিছে। আমাৰ বাদী বাজনা কথা বতৰা এইবিলাক বেলেগে লৈ গৈছে। সেইটোৱে হ'ল মোৰ প্ৰথম যাত্ৰা। তেতিয়া হ'ল 83 চনত। তাৰ পৰা আহি আকৌ ভালকৈ প্ৰচাৰ প্ৰসাৰিত হ'ল। হোৱাতে দিল্লী, মাদ্ৰাজ, কলিকতা, বম্বে, চেন্নাই, বাংগালোৰ, বেংগলোৰ আৰু গোৱাৰমন্দিও, গোৱা পানাজী আৰু ছিকিম আৰু সুৰুজকুণ্ড আৰু ইফালে হ'ল লক্ষ্ণৌ। এনেকৈ এই ছাইডটো ঘূৰিলোঁ। ঘূৰি তাৰে মাজত যিবিলাক প্ৰদেশ আছে 2 বা 3 বাৰ যোৱা হৈছে। এনেকৈ গৈ থাকোঁতে আহি থাকোঁতে বছৰটোও গৈ আছে, বয়সটোও গৈ আছে। এই গৈ শেষ অৱস্থাত মানে চৰকাৰে আমাৰ মাননীয় অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় গুৱাহাটী, ৰবীন্দ্ৰ ভৱন, তেওঁলোকে মোক মানে উত্তৰলৈ পঠায়
তাৰ পৰা মানে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু CCRT RCCR আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় এই কলাকেন্দ্ৰ মানে গুৱাহাটীত আছে আৰু এই দিল্লীতো আছে। এই তেওঁলোকৰ চকুত পৰি তেতিয়া মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় অমিত শ্বাহ ডাঙৰীয়া, মাননীয় উপৰাষ্ট্ৰপতি যেতিয়া আমাৰ অসমলৈ আহে তেতিয়া মোক মাতে, মোৰ গ্ৰুপ লৈ মাতে। সেয়ে এই 100 জন 250 এই দেওধনী নৃত্য আৰু ওজাপালি মাতিলে মই যাওঁ। তেতিয়া মই ফোন কৰি তেখেতসকলক কওঁ যে মোকতো গাড়ী লাগিব ছাৰ, গাড়ী যিমান লাগে দিম। এই বুলি 3খন বা 4খন STT গাড়ী পঠিয়াই দিয়ে। দিল্লী কাজিৰঙা আহিল, কাজিৰঙা গ'লোঁ, আৰু সৰু হোজাইক আহিল, সৰু হোজাইলৈ গ'লোঁ। তাৰ পৰা এয়াৰপৰ্টক যাব লাগে, এয়াৰপৰ্টলৈ গ'লোঁ। এনেকৈ তেওঁলোকক আগবঢ়নি কৰা হয়। আৰু সেইলৈ কলাক্ষেত্ৰত যেতিয়া আধাৰশিলা স্থাপন কৰে, আমাৰ তেখেত ঢুকাইছে মাননীয় এই হিতেশ্বৰ শইকীয়াদেৱ, তেতিয়া মই 15জনীয়া গ্ৰুপ লৈ গৈছিলোঁ। তেতিয়া তেখেতে মোক গামোচা পিন্ধাইছিলে। আৰু যেতিয়া মানে কলাক্ষেত্ৰ মানে এই প্ৰগ্ৰাম কৰিব পৰা হ'ল আৰু ফিং ফাংকৈ ওলাইছে আৰু তেতিয়াও মোক মাতিছে K. নাৰায়ণ ৰাষ্ট্ৰপতি, তেওঁ মোক এই গামোচা পিন্ধাইছে, জাপি দিছে আৰু এখন বঁটা দিছে। ইয়াতে আছে বঁটাখন। গতিকে তেনে হিচাপে মোৰ এই প্ৰচাৰ প্ৰসাৰিত্ৰটো আজিলৈকে বহুত ভাল। আৰু যিটো মই বস্তু দিয়া গৈছে সকলো পেপাৰে, সকলো মানে এই হেৰিয়ে টিভিয়ে কৈ আছে যে গুৰু দ্ৰোণ ভূঞা মানে ইমানলৈ যি যাৱাৰ সক্ষমটো হৈছে, তেওঁ শুদ্ধ ৰূপত গৈ আছে আৰু কোনো ভেজাল কৰা নাই। গতিকে তেওঁ এই আগুৱাই যোৱাৰ কথাটোৱে হৈছে তেওঁ শুদ্ধ ৰূপত গৈ থকাৰ কাৰণত মানে অসম গৌৰৱ, কলাগুৰু 64 কলাগুৰু বিষ্ণুৰাভা বঁটা আৰু পদ্মশ্ৰী পোৱা সক্ষম হৈছে। এই এনেকুৱা কথা। এতিয়া আমি জানিব পাৰিছোঁ আপোনাৰ বিষয়ে অলপ আগতীয়াকৈও আমি গম পাইছিলোঁ যে আপুনি অসম গৌৰৱ গুৰু সন্মানেৰে সন্মানিত, আপুনি লগতে পদ্মশ্ৰী পৰ্যায়লৈকে। আপুনি এইটো অঞ্চলত ডাঙৰ হৈছে, এই অঞ্চলৰ বিভিন্ন ধৰক সাংগীতিক বা সাংস্কৃতিক পৰিৱেশ আপুনি দেখিছে। আপুনি ভাবেনে যে ইয়াৰে পিছৰ প্ৰজন্মৰ যি সংস্কৃতিৰ সাধক আছে বা পিছৰ প্ৰজন্মৰ যি ল'ৰা ছোৱালী, তেখেতসকলৰ মাজত ওজাপালিৰ বা সাংগীতিক দিশৰ আমাৰ লোককৃষ্টিখিনিৰ সিমানে সমাদৰ আছেনে? আৰু যদি কিবা কাৰণত নাই তেতিয়াহ'লে তেওঁলোকে কি কৰা উচিত? নহয়, এতিয়া মই অসম গৌৰৱ, মই পদ্মশ্ৰী, তাৰ আগতে এইবিলাক নাপোৱাৰ আগতে মই ল'ৰা ছোৱালীবিলাকক মাতি আনো আৰু আনপিনে যেতিয়া মোৰ এইবিলাক প্ৰচাৰ প্ৰসাৰিত ভালকৈ হ'ল, ল'ৰা ছোৱালীবিলাক বহুত আহে। তোমালোকে কি কৰিবা, এই যে আপুনি যে নৃত্য শিকায়, নৃত্যটো শিকিম। তোমালোকে কি কৰিবা, এই ল'ৰাবিলাক, সৰু সৰু ল'ৰাবিলাক, আমি ওজাপালি শিকিম। ঠিক আছে, এই মই টাইম দিওঁ, টাইম এই স্কুলো ক্ষতি কৰিব নেদোঁ। এই শনিবাৰ আৰু ৰবিবাৰ এই 2 দিনত মই শিকাম। কাৰণ যেনেকৈ মই এই 8 পিঢ়ি, এতিয়া ধৰক 9 পিঢ়ি হৈছে, 9টা পিঢ়ি বা 9 চাল মই চলাই আছোঁ। আৰু এওঁলোকক এই পৰজন্ম শিকালেহে আগুৱাই যাব, আৰু পৰজন্ম নিশিকালে আগুৱাই নাযায়। আৰু মই নিজে যাই চাইকেল মাৰি ঠায়ে ঠায়ে মই গ্ৰুপ ওলাই তেনেকৈ মই শিকাওঁ। আৰু এতিয়াও নাই বুলিও ধৰক এতিয়া 50জনী ছোৱালী মোৰ এই হাত মেলি লাগবোৱাত আছে, আৰু ল'ৰাও আছে। আৰু এইবাৰ মই শিকোৱা ল'ৰা মই দিল্লীলৈ লৈ গৈছোঁ, এই ৰোহিণী বুলি জেগাখিনিত তালৈ লৈ গৈছোঁ। কাৰণ সিহঁতে উপকৃত হৈছে।
হয়। আৰু আনপিনে মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে আৰু বিমল বৰা ছাৰে মোক এটা মানে হেৰি দিলে, ৱৰ্কশ্বপ দিলে হয়। এই স্কিল ইউনিভাৰ্চিটিৰ জৰিয়তে মোৰ লগত অনলাইনত কথা পাতি কৈছে আপুনি চিন্তা নকৰিব, আপুনি জল পানী টকা পইচাৰ একো চিন্তা নকৰিব, হয়। আপুনি এই ৱৰ্কশ্বপটো কৰক, ছাৰ হ'ব এইবুলি কোৱাতে আকৌ তেওঁ মানে আকৌ বেলেগ দিশত গুচি গ'ল। হয়। এইটো মই চলালোঁ, হয়। মানে 20 দিন আছিল, মই 1 মাহ চলালোঁ। হয়। হে চলাই সিহঁত উপকৃত হ'ল, হোৱাত মানে এই ওজাপালিটো মই দিল্লীলৈ লৈ গৈছোঁ। হয়। আৰু এই দৰং জিলাত মই ওজাপালি গ্ৰুপ প্ৰায় 10টামান গ্ৰুপ মই লৈ গৈছোঁ। আৰু ওজাপালি নিয়ায়ে নহয়, আৰু বিয়া সংগীত ওজাপালি, তেওঁলোক আকৌ মানে আমাৰ পৰা বেলেগ ওজাপালি, তেওঁ বিয়া সংগীত ওজাপালি, আমি হ'লেও সুকনানী ওজাপালি। তেওঁলোককো দিল্লী আৰু চেন্নাইত এনেকৈ লৈ যোৱা হৈছে। আৰু অন্য কৃষ্টিও চেৰাঢেক আৰু নাঙলী এনেকৈও আমাৰ অসমৰ বাহিৰত লৈ যোৱা হৈছে। মই নিজে যিহেতু ফুৰিছোঁ আৰু তেওঁলোকক বিচাৰিছে, আকৌ তেওঁলোকক নিবিচাৰিলেও এই কৃষ্টিটো বৰ তাৎপৰ্য, তেনেকৈ মই লৈ যাওঁ। কাৰণ আমাৰ এই ল'ৰা ছোৱালীবিলাকক নিশিকালি আমাৰ কলেজ আৰু আমাৰ যিবিলাক ইউনিভাৰ্চিটি আছে, এই ইউনিভাৰ্চিটিবিলাকত আমাৰ ল'ৰা ছোৱালীয়ে একো ক'ব নোৱাৰিব। আৰু যদি ল'ৰা ছোৱালীবিলাকক প্ৰশ্ন কৰা যায় উত্তৰটো দিব নোৱাৰিব, আৰু এই নৃত্যটোৰ মুদ্ৰা সুধিলে ক'ব নোৱাৰিব। এই কাৰণত মই যেতিয়া ইউনিভাৰ্চিটিবিলাকে মাতে, মোৰ মানে যিখিনি জানা মোৰ জীৱনী, মোৰ অন্য ওজাপালিৰ বিষয়ে, দেওধনীৰ বিষয়ে, মুদ্ৰাৰ বিষয়ে, থিয়ৰীৰ বিষয়ে যিবিলাক আছে মই নিজে জেৰেক্স কৰি মই লৈ যাওঁ, আৰু লেকচাৰাৰ প্ৰফেচাৰবিলাকক মই দি থৈ আহোঁ, তেতিয়াহে ল'ৰা ছোৱালীবিলাকে জানিব। আৰু RCC 1, RCC 4, RCC 5 আমাৰ ইউনিভাৰ্চিটিত মই ৱৰ্কশ্বপ দিছোঁ, এই গুৱাহাটী ইউনিভাৰ্চিটি। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয় ৰূপনগৰ, তাতে ৱৰ্কশ্বপ দিছোঁ। এইটো উত্তৰ পূৰ্বাঞ্চল ডিমাপুৰ আৰু দিল্লী হিচাপে মই মানে এইটো ৱৰ্কশ্বপ দিছোঁ। আৰু কটন কলেজত মই ৱৰ্কশ্বপ দিছোঁ। তেজপুৰ জ্যোতি ভাৰতী জ্যোতিকলা কেন্দ্ৰত মই তাতে ৱৰ্কশ্বপ দিছোঁ। তেজপুৰ ইউনিভাৰ্চিটিত ৱৰ্কশ্বপ দিছোঁ। আৰু ইউনিভাৰ্চিটি এখনো বাকী নাই, সকলোতে সোমাই মই মানে ৱৰ্কশ্বপবিলাক দিয়া হৈছে। জানি খুব ভাল লাগিল বৰদেউতা, কাৰণ আপুনি কেৱল নিজে সাধনা কৰাই নহয়, নহয়, আপুনি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও চিন্তা কৰিছে যে তেওঁলোকে শিকিলেহে এই কলা কৃষ্টিখিনি জীয়াই থাকিব। গতিকে আপুনি কেৱল অসমত বুলিয়ে নহয়, আমি গম পোৱা মতে আপুনি অসমৰ বাহিৰতো, অৰ্থাৎ নেশ্যনেল স্কুল অফ ড্ৰামাতো আপুনি ওজাপালি শিকাইছে। আৰু কলিকতা, হয়, কলিকতাত আৰু অসমৰো বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলোতে আপুনি শিকাইছে। সেইকাৰণে চাগে আপোনাক গুৰু সন্মানেৰে সন্মানিত কৰা হৈছে। দিল্লী গাৰ্গী কলেজত অংশগ্ৰহণ কৰিছোঁ। আৰু এতিয়া আকৌ দিল্লী মানে ইউনিভাৰ্চিটি দুখন মানে মাতিব। এইবাৰ মই কাগজ দি আহিছোঁ এইবাৰ যাওঁতে। গতিকে কাৰণ আমাৰ দৰঙতে, আমাৰ অসমতে এই বস্তুটো থাকিলে নহ'ব, কাৰণ এইটো হ'ল মাৰাত্মক মানে ভাৰতবৰ্ষৰ গোটেই পৃথিৱীতে থাকে। আজি যদি ঘৰটো লোৱা যায় টো লেখা যায়, গাড়ীখন লোৱা যায় টো লেখা যায়। আৰু যেতিয়া মই আশীৰ্বাদ দিম থাকে। গতিকে এইটো হ'ল ওজাপালি, ওজাপালি, না 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 না, আগে টো উচ্চাৰণ হয়। গতিকে ওজাপালিটো বৰ সাংঘাতিক। এই কাৰণত মানে এইটো ধৰক কালী পূজা, দুৰ্গা পূজা, মনসা পূজা, লক্ষী পূজা, সৰস্বতী পূজা, জগদ্ধাত্ৰী পূজা আৰু বাসুদেৱ পূজা ইত্যাদি এইবিলাকত
এই লাগে ওজাপালিটো আৰু ওমটো অল পৃথিৱীতে থাকে হয় এই এনেকুৱা হয় ভাল লাগিল বৰুতা লগতে আমি জানিব বিচাৰিছো আপোনাৰ যিখিনি সাংস্কৃতিক জীৱন তাৰ বিষয়ে কিছু কথা আপুনি জনালে বা বিভিন্ন কথা আমি জ্ঞাত আগৰ পৰাও লগতে জানিব বিচাৰিছো যে আমি প্ৰায়ে দেখিবলৈ পাওঁ যিখিনি সাধক আমাৰ লোককৃষ্টিৰ বা লোক এনেকুৱা সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তি প্ৰায়ে আমি দেখিবলৈ পাওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত তেওঁলোক বিভিন্ন ধৰণে আৰ্থিক অসুবিধাৰ লগত জড়িত আৰু আমাৰ এনেকুৱা অঞ্চলত বিশেষকৈ তেনেকুৱা হয় কাৰণ এটা নিৰ্দিষ্ট পৰ্যায় নোপোৱালে এটা স্বীকৃতি নোপোৱালে হয়তো বহুত ক্ষেত্ৰত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা যায় তেনে ক্ষেত্ৰত আপুনি কি ভাবে যে কেনেধৰণে আপুনি এই সমস্যাবিলাকৰ সমাধান বিচাৰিছিল বা কেনেধৰণে সেই সমস্যাবিলাকৰ সৈতে যুঁজি আপুনি আগুৱালে এটা কথা হৈছে মোৰতো পাছৰ যিটো পৰ্যায় আছিল হয় এই পাছৰ পৰ্যায় ফলাফলটো মোৰ বহুত বেয়া আছিল মই একোদিন মই ভাত খাব নাপাওঁ মই লঘোণে থাকোঁ লঘোণে কেনেকৈ থাকোঁ তাৰমানে মই ঘৰত যেতিয়া নাথাকিম এই খৰচ পাতি অনাটো বহুত দিগদাৰ আৰু তেতিয়া আৰ্থিক অৱস্থা এনেকুৱা আছিল মোৰ ককাই ভাই 7জন চব বেলেগ হৈ গ'ল মই অকলে আকৌ মোৰ এই ল'ৰা ছোৱালীক চাব লগা হ'ল এই কাৰণত মই মানে বহুত দুৰ্বলতা আছিলোঁ এতিয়াও দুৰ্বলতাই কিন্তু ঘটনা হ'ল আৰু যদি এইটোত নাথাকা যায় তেতিয়াহ'লে মানে এইটো নাপাম তাৰমানে বিদ্যা নষ্ট কৃষি নষ্ট বিদ্যা তাৰমানে যদি বিদ্যা টকা কৰি থাকোঁ এই কৃষিৰ ফলাফলটো অলপ কমি যাব আৰু যদি কৃষিতে লাগি থাকোঁ কিন্তু এই বিদ্যাটো পাবলৈ নাপাম গতিকে মই এটা দিশ এৰি দিলোঁ এই খেতি ফলা কিবা কিবি এইবিলাক এৰি দিলোঁ মোৰ এইটো মানে বহুত উৎসাহিত আৰু বহুত চখ আৰু আনপিনে মোৰ 8 চাল 8 পিৰি এইটো ৰক্ষা কৰিব লাগিব এই ৰক্ষা নকৰিলে মোৰ কথাটো বেয়া হ'ব মোৰ দেউতা আছিল আকৌ তেওঁৰ দেউতাক আছিল এনেকৈ জেনেৰেশ্যনটো চলি আহিছে প্ৰায় আজিলৈ প্ৰায় 250 বা 300 বছৰ এনেকৈ চলি আহিছে গতিকে এনেধৰণৰ যদি মই যদি ঠায়ে ঠায়ে গৈ কষ্ট কৰি মই গাড়ী চলাব নাজানো আৰু মই চাইকেলৰ ওপৰতে আজিও মই চাইকেলৰ ওপৰতে এতিয়া এটা ৱৰ্কশ্বপ চলাই থকা গৈছে মানে মই উদ্বোধনী কৰি দিছোঁ মোৰ ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত প্ৰায় 17গৰাকী ছোৱালী উদ্বোধনী কৰি দিছোঁ মই মাধৱতলা আহিম আৰু তোমালোকে চলাই থাকা মোৰ এতিয়া টাইম নাই এনেকৈ সেইটো কৰিছোঁ আকৌ অলপতে এটা মানে উদ্বোধনী কৰি দিছোঁ আকৌ সামৰণিত গৈছোঁ মই এনেকৈ মই চলাই আছোঁ কিন্তু মই বহি থকা নাই কাৰণ মোৰ ফেম নাই যে পদ্মশ্ৰী পাইছোঁ কলাগুৰু পাইছোঁ আৰু কি লাগে এই বুলি মোৰ ফেম নাই তাৰমানে মই পুৰস্কাৰ পাম বুলি মই নাভাবোঁ ভাবা নাই আৰু মই যে এইবিলাক কৰি থাকিলে পুৰস্কাৰ পাম মই ভাবা নাছিলোঁ মই মাত্ৰ এই কাম কৰিব লাগে আৰু হাঠিয়া এটা পাৰিলি আৰু কোনোবাই গালি পাৰিলি কোনোবাই বেয়াকৈ ক'লি মই কাজিয়া নকৰোঁ মই উত্তৰ নাদোঁ মোৰ মতে মই গৈ থাকিম মই এখন নাতে ভৰি দি আছোঁ কাৰণ মই এই দুখন নাট ভৰি দিয়া নাই মানে আন কৃষ্টি মই লোৱা নাই কিন্তু মই কৃষ্টিবিলাকৰ কথাবিলাক জানো চব জানো আমাৰ ইয়াতে দৰঙত 27টা কৃষ্টি এই থিয়নাম চেমচাপেৰি নাঙেলি মৌখুন্দা আইনাম বিয়াৰ নাম বসন্ত তুতি ইত্যাদি এই 28টা কৃষ্টিৰ যিবিলাক মানে কলা যিবিলাক সুৰ সেইবিলাক মই চব জানো কিন্তু মই সেইবিলাক শিকাব নাজানো তেওঁলোকৰ গুৰু আছে নহয় গুৰুবিলাকে শিকাব আৰু মোৰ যিটো শুকনানী ওজাপালিৰ যিটো ধাৰা আৰু যিটো লাইন মই সেইটোতহে যাম এনেকৈ বৰ্তমান এতিয়ালৈ এইটো হৈ আছে তাৰমানে ত্যাগত ভোগ ত্যাগ কৰিব লাগিব আৰু দান কৰিব লাগিব দানত বাঢ়ে আৰু
ক্ৰোধত কমে, যদি ক্ৰোধ কৰা যায় কমে, সেইকাৰণে ত্যাগ কৰোঁ মই। আৰু এই যে মোৰ প্ৰশিক্ষণ কেন্দ্ৰটো মই ইয়াতে বনালোঁ মোৰ নিজৰ পতাৰ মাটি, কাৰণ মোৰ ত্যাগ, কাৰণ মই নবনালে মোৰ এই 7 পিঢ়ি উদ্ধাৰ নহ'ব, এই 8 পিঢ়ি উদ্ধাৰ নহ'ব, আৰু মই এইটো আগুৱাই লৈ যাব নোৱাৰিম। এই বুলি মই বাহিৰত মাটি চালোঁ, আৰু চৰকাৰী মাটিও আছিল, এইবিলাক চৰকাৰী মাটি। আৰু তাৰ পাছত আমাৰ এই 5খন গাঁৱৰ এটা ফিচাৰী আছে, তাতে 7 বিঘা মাটি আছে। এখন মিটিং বহি আছিল। নমস্কাৰ, মই আপোনালোকক এটা কথা ক'বলৈ খোজোঁ। মোক মানে হেৰি নেদেই, মানে মই সৰু মানুহ চলি, তেতিয়া মোক মানে হেৰি নেদেই আৰু কৈছোঁ নে বুলি ক'লে, কোৱাতে মই ক'লোঁ যে সাংস্কৃতিক দিশৰ এখন ফক ডেন্সৰ এখন স্কুল পাতা হ'লে এটা ভাল আছিল। মোৰতো গুৰুত্ব নিদিলে, মোৰ লাজ লাগিল। লাজ লাগাতে ৰাতি চিন্তা কৰি ঘুমাই আছোঁ, থাকি কি কৰিম, মোৰতো মাৰাত্মক লাজ লাগিল। তেতিয়া মই সৰু, এই বুলি মই এজন মানে ৰেঞ্জাৰ, তেওঁৰ নাম হ'ল নৱকান্ত নাথ, তেওঁ ৰিটায়াৰমেণ্ট কৰি আহি মানে ডাঙৰ কাঠৰ দোকান দিছে। তেতিয়া মোক তেওঁ ভাল পায়, দ্ৰোণ কিয় আহিলা? মই বোলো দাদাকে লগ ধৰিব আহিলোঁ। কিয়? বোলে হেৰি, মই এখন স্কুল বনাবলৈ ওলাইছোঁ দাদা, মোক অলপ কাঠ লাগিছিল, তুমি মিস্ত্ৰী লৈ আহিবা, কি কাঠ লাগে তুমি লৈ যাবা। এইবুলি কোৱাতে মই মিস্ত্ৰী 3টা লৈ গ'লোঁ। লৈ যাই তেওঁৰ 4 হুইল গাড়ী এখন আছে, একদম এই ঘৰটোৰ জোখা মানে কাঠ তেওঁ দি দিলে। তেতিয়া মই ক'লোঁ দাদা মইতো পইচাৰ নাই, মই এতিয়া 3000 টকা লৈ আছোঁ, দিয়া তুমি দি থাকিবা। এই বুলি 1 গাড়ী 4 হুইল গাড়ীখনৰ 1 গাড়ী কাঠ দি খেদালে। দি খেদাই 4 বছৰৰ মূৰত মই এই ঘৰটো মানে বনাইছোঁ। বনাই ইটো সিটো কৰোঁতে ধৰক অলপমান তোলাত যদি জুই ফিল্ডিংটা এটা পৰে, পৰিলে বহল হৈ গৈ থাকে, ঠিক তেনেকৈ বহল হৈ গৈ আছে। গৈ থাকি মই কিন্তু কাকো 1 পইচাৰো খোজা নাই। কিন্তু দিল্লী গাৰ্গী কলেজে অলপ সহায় কৰিছে, নগাঁও কলেজে অলপ সহায় কৰিছে, আৰু তেজপুৰ ৰোহিত হাকিম তেখেত আৰু নীলিমা বৰুৱা তেওঁলোকে মোক অলপ সহায় কৰিছে, আৰু সহায় নাই। কোনো চৰকাৰৰ ফালৰ পৰা মোৰ স্কুলৰ নামত একো সহায় কৰা নাই। মোৰ লগতে বিধায়ক থাকে ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰ, তেখেতে মোক বহুত লৈ ফুৰাইছে ঠিকে, ইউনিভাৰ্চিটিবিলাকত তেওঁ লেকচাৰ দিয়ে, মই গাওঁ, এনেকৈ লৈ ফুৰাইছে, কিন্তু মোক একো সহায় কৰা নাই। কোনো মন্ত্ৰী MLA আৰু অন্য দিশৰ পৰা একো সহায় নাই। মোৰ নিজৰ ভৰিৰ ওপৰত থিয় দি এই ঘৰ বনোৱা হৈছে, আৰু মই মানে এনেকৈ পইচাৰ খুজি মানে হেৰি কৰা নাই। আৰু মোৰ যিগিলা পুৰস্কাৰৰ পইচাৰ আগতে ধৰক এতিয়া 10খন বঁটা পোৱা হৈছে, চৰকাৰী আৰু বেচৰকাৰী। কেতিয়াবা 10,000 দিয়ে, কেতিয়াবা 20,000 দিয়ে, কেতিয়াবা কোনোখন মানে হেৰিত 25,000 দিয়ে। এনেকৈ এইগিলা পইচাৰ আনি মই এই স্কুলটোত লগোৱা হৈছে। নহ'লেবা এই পৰজন্মটো শিকিব নোৱাৰিব, নহ'লেবা মোৰ 8 পিঢ়ি উদ্ধাৰ নহ'ব, নহ'লেবা মই এইবিলাক গোটেই ভাৰতবৰ্ষত মই বিলাব নোৱাৰিম। এই কাৰণত মানে এইখিনি লৈছোঁ। বৰদেউতা, আপোনাৰ যি যাত্ৰা, এই যাত্ৰাত প্ৰায়খিনি আমি জানিবলৈ পাৰিছোঁ, বা আপোনাৰ কথাৰ পৰাও কিছু গম পালোঁ যে আপুনি যিমানখিনি পাৰে অকলে যুঁজিছে। আপুনি এই কৃষ্টি ৰক্ষাৰ কাৰণে বা পিছৰ প্ৰজন্মলৈ লৈ যোৱাৰ কাৰণে আপুনি প্ৰায়খিনি অকলে যুঁজিছে। কিন্তু আপোনাৰ এই যাত্ৰাত আপুনি যে ইমানখিনি শক্তি বা ইমানখিনি মানসিক শক্তি, ইমান পৰিশ্ৰম, এইখিনিত আপোনাৰ পৰিয়ালৰ পৰা কেনেকুৱা ধৰণৰ সমৰ্থন আপুনি বৰ্তমান লাভ কৰে? সমৰ্থন মোক পৰিয়ালে একো ক'ব নোৱাৰে।
হয় মই মিনৰাশী মানুহ। হয় মোৰ নিজাকৈ মোৰ খংটো উঠিলি হয় মোক থামাব নোৱাৰে। হয় আৰু তাৰোপৰি মই যাম যোগ যাত্ৰা কৰিম কাৰণ ক'ত যাওঁ মই ক'ও নাযাওঁ, হয় কাৰণ মই কেইটামান কিবা খাওঁ, খাই পেলাই ওলাই গ'লোঁ। হয় আৰু এই যে আমাৰ পৰিবাৰ, তেখেতে যদি মোক গোৰ নধৰে মই আগবাঢ়িব নোৱাৰোঁ। আৰু এতিয়া আজি বাপাহঁত আহিছা আৰু এতকৈ অগাধ মানুহ, বহুত ভাত ৰান্ধি খুৱাইছে তেওঁ। ইয়াৰ আগতে আজি হেৰি হ'ল 4 বছৰ হ'ল এই ক্লাছ কৰোঁ, আৰু ক্লাছ কৰোঁতে ডাঙৰ ডাঙৰ মানুহগিলা আহে, মই কওঁ যে এই 8জন মানুহে ভাত খাব বনাওঁ, এইবুলি ভাত বনাই খুৱাই দেই। এই তেনেধৰণে তেওঁ যদি মোক মানে এই ভালকৈ এই আগবঢ়াই নিনিয়ে মই ইমান ওপৰলৈ যাব নোৱাৰোঁ। হয় সেইটো এটা কথা। আৰু আনপিনে মই কাৰো কথা নুশুনো, হয় কাৰো কথা নুশুনো কিয়, মোৰ গৌৰ আছে, হয় মোৰ আঠপিৰি আছে, মই কাৰ কথা শুনিম। আৰু তেওঁৰ কথাটো আনি পেলাই মই ইয়াতে সোমোৱাই নলওঁ। মোক গুৰুই যিখিনি শিকাইছে আৰু সেইখিনি মই শুদ্ধ হিচাপে দিব লাগিব, হয় আৰু এই পৰজন্ম আগুৱাই যাব লাগিব, এইটো কথা। হয় বৰদেউতা, আপোনাৰ কথাখিনিৰ পৰা আমি জানিলোঁ যে যিখিনি আপুনি ধৰক নিজাকে কৰিছে তাৰে লগতে পৰিয়ালেও বিভিন্ন ধৰণে আপোনাক বহুত হয় মোৰ বিভিন্ন ধৰণে পৰিয়ালে হয় প্ৰায় মানে মোৰ আগবোৰ ধৰাটো একদম 1 নম্বৰ। হয় কাৰণ এওঁলোকে যদি এতিয়া ল'ৰা এতিয়া বাপাকহে ফোন কৰিছে, বাপাহঁতে মোকতো ফোন কৰা নাই, এই ল'ৰাকে গতাই দিছোঁ, তেতিয়াহে তই জানিবি। হয় আকৌ এই ল'ৰাক কৈছোঁ কি মই মাত্ৰ পদ্মশ্ৰীৰ নাম কৈয়ে তই চলিব পাৰিবা, কাৰণ গুৰু দ্ৰোণ ভূঞা, পদ্মশ্ৰী দ্ৰোণ ভূঞা এই ল'ৰা মৃদুল ভূঞা তুমি শিকা, এই বুলি এই ল'ৰাকো মই শিকাইছোঁ। হয় ধৰক MA কৰি পেলাই চাকৰি নাই, আনকি আমাৰ ডক্টৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পদ্মশ্ৰী পোৱা হিচাপে দ্ৰোণৰ ঘৰত একো নাই, চাকৰিটো দিব পাৰে কিন্তু নাই। আৰু সাংস্কৃতিক বিভাগৰ আমাৰ বিমল বৰা ছাৰ আছে, তেখেতেও দিব পাৰে, ইমান আগবঢ়াই নিছে। কিন্তু ঘটনা হ'ল মই ভাল পাইছোঁ, মই সন্মান পাইছোঁ, তেওঁলোকে মোৰ দিকে একেবাৰে চোৱা নাই। আৰু যদি মই ল'ৰাটো নিশিকাওঁ, এটাই ল'ৰা, মোৰ দেউতাৰ 7টা ল'ৰা আছিল, মোৰ এটাই ল'ৰা, এই ল'ৰাক কৈছোঁ এতিয়া মই দিল্লীত যাম, ইয়াতে প্ৰগ্ৰাম ৰখাই আছে গুৱাহাটীত, তুমি যাব পাৰিব লাগিব, এই প্ৰগ্ৰাম কৰিব পাৰিব লাগিব, এনেকৈ প্ৰগ্ৰামবিলাক কৰি দিয়ে, কাৰণ এইটো ৰাখিব লাগিব। তোমাৰ চাকৰি হ'লে হ'ল, নহ'লে এইটোৰে তুমি খাই থাকিব পাৰিবা, এই বুলি মই ল'ৰাক কৈছোঁ, কাৰণ এইটো এৰি দিব নোৱাৰি, এই বুলি মই কৈছোঁ। আৰু মোক বহুত সহায় কৰে, দিল্লীত যাওঁতে পুৰস্কাৰ ল'বলৈ যাওঁতে মই ল'ৰাক লৈ গৈছোঁ, কাৰণ মোৰ শিক্ষাটো নাই। মই LPখনো পাছ কৰিব নোৱাৰিলোঁ, কাৰণ এইবিলাকত লাগোঁতে LPখন পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডাৰী বাৰাণ্ডাত উঠাৰ লগে লগে মোৰ স্কুল চেছ। এই কাৰণত এইটো ৰক্ষাৰ কাৰণত, কাৰণ এইটোকে ৰক্ষা কৰিম আৰু এইবুলি। হয় বৰদেউতা, আপুনি বহুতো বাধা বিঘিনি নেওচিও আজি এইটো পৰ্যায়ত উপনীত হৈছে, আপোনাৰ নিজৰ ল'ৰাক শিক্ষিত কৰিছে। আপুনি কেৱল নিজৰ ল'ৰা বুলিয়ে নহয়, আপুনি বিভিন্ন ল'ৰা ছোৱালীক শিক্ষা দিছে। হয় মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মই আপোনাৰ পৰা শিকিবলগীয়া বহুতখিনি আছে, বিশেষকৈ আমি বা আমাৰ যিটো প্ৰজন্ম, এই প্ৰজন্মই বহুতখিনি আপোনাৰ পৰা শিকিবলগীয়া আছে। এতিয়া বৰদেউতা, অকণমান ব্যক্তিগতভাৱে আপোনাৰ দৃষ্টিভংগী জানিব বিচাৰিম যে আপুনি কি ভাবে সেইটো বিষয়ত। মই জনাব বিচাৰিছোঁ যে আমাৰ দেখা যায় যে সচৰাচৰ যিখিনি যুৱ বা সেইখিনি সংস্কৃতিতকৈ বেছি বহিৰাগত বস্তুবিলাকৰ প্ৰতি বেছি আকৰ্ষিত হোৱা যেন দেখা যায়। ধৰক এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত সংস্কৃতিটো আছে, নিশ্চিতভাৱে সংস্কৃতি সাধনা কৰা বহুত ল'ৰা ছোৱালী আছে, কিন্তু তাৰে বাহিৰত দেখা যায় যে বহুত এটা উচ্ছৃংখল ধৰণৰ মানসিকতা, নিজৰ পিতৃ মাতৃৰ কথা নুশুনে, ঘৰত ভালদৰে ব্যৱহাৰ পাতি নকৰে, তেওঁলোক য'ত জড়িত হয় তাতো তেওঁলোকে শৃংখলাবদ্ধভাৱে আচৰণ নকৰে। এই বস্তুটো মানে আজিকালি বহুত দেখা যায়। তেওঁলোকক আপুনি কেনেকুৱা ধৰণে কি উপদেশ দিব বিচাৰিব? এতিয়া বাপা, জ্ঞানৰ ওপৰত একো নাই, পানীতকৈ পাতলা হৈছে জ্ঞান, আৰু চকুৰ কাজলতকৈ ক'লা বস্তু হৈছে কলংক।
আৰু আনপিনে জুইতকৈ বেছি তাপ হৈছে খং, হয় আৰু মাটিতকৈ ওজন হৈছে পাপ। হয়। গতিকে মই 1970 চনৰ পৰা, মোৰ তেতিয়া 8 বছৰ, মই যে এইটো কৰিব পাৰিছোঁ, এই ল'ৰা ছোৱালীবিলাকেতো মোতকেতো বহুত শিক্ষিত, আৰু তেওঁলোকে এইবিলাক ভাবিব লাগে। আৰু মাক দেউতাকৰ কিছুমান কথা আছে। এই মাক দেউতাকে যদি কয় বোলে তই পঢ়িবও লাগিব, কিস্তি ৰাখিবও লাগিব, আৰু আমাৰ নাই বুলিওতো ধৰ আমাৰ এই দৰঙত কিছুমান ঘৰে ঘৰে ওজাপালি আছে, বা ধৰক থিয় নাম আছে, চেওঁ চাপৰি নাম আছে, নাঙেলি গীত আছে। এই এনেকৈ মাক দেউতাকে ক'ব লাগিব, আৰু এইটো ৰক্ষা কৰিব লাগিব। এই এনেকৈ যদি আগবঢ়াই দিয়ে আৰু অট'মেটিক আগবাঢ়ি যাব। আৰু এতিয়া এই যে দ্ৰোণ ভূঞাই আগবাঢ়িছে কিয়? কাৰণ ঘটনা হ'ল ইয়াতে 51 যোৰা ওজাপালি আছে। মই এতিয়া ওজাপালি গ্ৰুপ হিচাপে মৰি গ'ল, মানে মাৰাত্মক আছিল তেওঁলোক। এই ললিত চন্দ্ৰনাথ ওজাদেৱ সংগীত নাট একাডেমী, কিনাৰাম নাথ ওজাদেৱ সংগীত নাট একাডেমী, মুক্তা বৰুৱা শিল্পী পেঞ্চনাৰ, দেৱেন্দ্ৰ নাথ বৰা তেখেত শিল্পী পেঞ্চনাৰ, আৰু দেৱেন্দ্ৰ নাথ শৰ্মা তেওঁ শিল্পী পেঞ্চন পোৱা নাই। এইবিলাকৰ গ্ৰুপগিলা বৰ তাগৰা তাগৰা গ্ৰুপ আছিল। পালিসকলেও খুব জানিছিল, ওজাসকলেও জানিছিল। তেওঁলোকে গুৰু সাজিব নোৱাৰিলে। কিয় নোৱাৰিলে? তাৰমানে মই গুৰু সাজিলি তেওঁলোকৰ স্বাৰ্থ আছিল, কোনোবাই লৈ যাব, এইটো ভাবিছিল। তাৰমানে আমাৰ বস্তুটো কোনোবাই লৈ যাব, এই এনেকৈ ভাবিছিল। এই কাৰণত তেওঁলোকে গুৰু সাজিব নোৱাৰিলে। আৰু মই যে ভাবা নাই এই কথাটো, তেওঁলোকে যি নিব তেওঁলোকে পাৰা হওক, আৰু তেওঁলোকে শিকক। আৰু মই প্ৰত্যেকতে মই গ্ৰুপ কৰিছোঁ। এতিয়া মই 7 যোৰা ওজাপালি ধুনীয়াকৈ চলি আছে। এতিয়া গাঁৱত মনসা পূজা খেদে, দুৰ্গা পূজা খেদে, কালী পূজা খেদে। তেওঁলোকে এটা ভাত্তা পাইছে, টকা পাইছে। এতিয়া মই যে দিল্লী গ্ৰুপটো লৈ গ'লোঁ, এতিয়া সিহঁতে অহা যোৱা খোৱা লোৱা এইবিলাক বাদ কৰি তাৰমানে 12,000 কৰি প্ৰত্যেকটোৱে পাইছে এই পইচাৰ। আৰু তাৰোপৰি মানে ট্ৰেইনত খোৱা লোৱা অহা যোৱা এনেকৈ এইটো খৰচ তেওঁলোকে দি দিছে, এই 14,000, আৰু প্ৰত্যেকে 12,000 কৰি পাইছে। আৰু মোক অলপ বেছি দিছে, মোক দিছে, মই 12,000টো পাইছোঁয়ে। আৰু তাৰোপৰি মোক আকৌ এক্সট্ৰাকৈ মানে 5,000 টকা মোক বেছিকৈ দিছে, যে মই গুৰু, মই লিডাৰ, আৰু পদ্মশ্ৰী পোৱা হিচাপে তেওঁলোকে সন্মান কৰিলে ষ্টেজত। কৰি উঠি আকৌ মানে এইটো সন্মান পইচাৰেদি কৰিছে। গতিকে আৰু এতিয়া বাপাহঁত যিটো উদ্দেশ্য লৈ আহিছা, এইটো উদ্ধাৰ কৰাৰ কাৰণত আহিছা, আৰু যি বিভাগে নহওক। গতিকে আৰু এই আমাৰ গাঁও ভূঁই যিবিলাক ল'ৰা ছোৱালী আছে, সেইবিলাকেও মানে এই দিশত আগবাঢ়িলে। এতিয়া মাক বাপেকে ভাবে মোৰ ছোৱালীটো অমুক নাছিলে পঢ়াত বেয়া হ'ব, মোৰ ল'ৰাটো অমুক কৰিলে বেয়া হ'ব। বেছি ব্ৰেইন চোকাহে হয়, মই প্ৰমাণ পাইছোঁ। বেছি ব্ৰেইন চোকা হয়। যেতিয়া নাচ কাছত থাকিব, যেতিয়া মানে ওজাপালি পদ গাব, তেতিয়া ব্ৰেইনবিলাক বহুত চোকা হয়। তেতিয়া মইতো হেৰি আছিলোঁ, তেতিয়া 8 বছৰ বয়স। 8 বছৰ বয়সত ইমান কথা কেনেকৈ মনত থাকে মোৰ? আৰু ঢোলৰ পৰা আদি কৰি, ঢোলৰ বাদি হ'ল 16টা বাদি মনত আছে, তাল মনত আছে, পদ মনত আছে। ইমান কথা কেনেকৈ মনত থাকে? গতিকে আগবাঢ়িব লাগিব, নহয়নে বাৰু? হয়, আপোনাৰ পৰা আমি বহুতখিনি কথা গম পালোঁ। কেৱল আমাৰ যুৱ প্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলেই নহয়, আচলতে অভিভাৱকসকলেও বহুত কথা মনত ৰাখিবলগীয়া আছে। আৰু তেখেতে যিখিনি কথা ক'লে যে শিক্ষা আৰু সংস্কৃতি একেলগে আগুৱাই লৈ যাব পাৰে, আৰু একেলগে যেতিয়া আগুৱাব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ ভৱিষ্যত প্ৰজন্ম তেতিয়াহে আগুৱাব, আৰু অভিভাৱকসকলেও নিজৰ দায়িত্ব তেতিয়াহে সুচাৰুৰূপে পালন কৰা বুলি আমি ক'ব পাৰিম, যেতিয়া এই গোটেইকেইটা দিশতে ছাত্ৰ এগৰাকী বা ছাত্ৰী এগৰাকী যেতিয়া পাৰদৰ্শী হ'ব। এই বহুখিনি কথা আমি বৰদেউতাৰ পৰা আজি গম পালোঁ। এতিয়া অকণমান আমি অলপ মনোৰঞ্জন লওঁ বুলি ভাবিছোঁ। মনোৰঞ্জন বুলি ক'লেও হয়তো ভুল হ'ব। আমি আপোনাৰ সাধনা এই বিষয়ে আমি বহুতখিনি কথা পঢ়িছোঁ বা জানিছোঁ, আলোচনা কৰিছোঁ। আপোনাৰ হাতত এটা লোকবাদ্য আছে, খুটিতাল। খুটিতাল। হয়,
অকণমান যদি বৰদেউতা ইয়াৰ এতিয়া- বিষয়ে কৈ আপুনি অকণমান বজাই নহ'ব। বা অলপ গুণগুণাই দিয়ে। এইটো হ'ল খুটিতাল। হয় এইটো এই পৃথিৱীখনৰ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ মানে এই খুটিতালৰ সোমাই আছে। মই এতিয়া বুজাই দিম কম কেনেকৈ সোমাই আছে, কোন তালত কি সোমাই আছে। আমাৰ এতিয়া কাবাৰ আছে খামটা তাল, কাবাৰ আছে সত্ৰীয়াৰ বেলেগ তাল, ঝুমুৰাৰ বেলেগ তাল। আমাৰ শুকনানী ওজাপালিৰ একতাল, চৌতাল, লেছাৰী তাল, থোকনি তাল আৰু আনপিনে জিকিৰি তাল। এনেকৈ এই পাঁচতাল। আৰু পৃথিৱীত আমাৰ যিবিলাক সাংস্কৃতিক দিশৰ বা আছে কৃষ্টিবিলাক আছে সকলো দিশৰ চব পাঁচতালতে। আৰু ছয়তাল সাততাল নাই। এই পাঁচতালতে উষা মংগীস্কাৰ, লতা মংগীস্কাৰ, ভূপেন হাজৰিকাই গান গাব লাগিব। আৰু নাচিবও লাগিব, মানে সত্ৰীয়া দেৱদাসী ঝুমুৰা নাচিব লাগিব পাঁচতালতে। ওজাপালি দেওধনী নৃত্যও নাচিব লাগিব পাঁচতালতে। সেইলৈ মই অলপমান বাৰু এই তালটোত কি কি জীৱ সোমাই আছে মই ক'ম। এইযোৰ তাল হৈছে খুটিতাল। আন এটা নাম আছে ৰূপহী খুটিতাল। এই ৰূপহী খুটিতাল তাৰমানে কিয় হ'ল, এই ৰূপা দি গঢ়াৰ কাৰণত দেই। আৰু এতিয়া এই তালযোৰ সুকবি নাৰায়ণদেৱে 11,500 পদ লিখিছিল। তাৰে ভিতৰত মানে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ সৃষ্টিৰ পাতনি গৰু পুৰাণ মই অলপমান গাম বাৰু। এই 11,500 পদৰ 1 নম্বৰৰ পুথিখনৰ গুৰটো প্ৰথমতে যাব ওম ওম না 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 অহয় হৰি অপানের বন্ধু আনা রে রে না হৰি ও শুনৰে মনা এমান সুন্দৰ কানাই কৈতো দেখা নাই। প্ৰথমতে লোমাখে লাগে বুলি বাৰে আৰে দেৱদৈত্য পশু পক্ষী হৈলা দীপৰ কাৰে গিৰে আৰে 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 আকাৰে শুনেকে বুলি আয়াবে শুনা দিয়া মুটিকি ৰে হো মুটিকি ৰে শুনকে বুলিলাই আবে শুনা দিয়া মতিৰে হেব অ মতিয়া অ মোটেঙা সুকবি নাৰায়ণ দেৱৰ সৰহ পঞ্চালী এই গৰু পুৰাণৰ বুলি একে এলে চাৰিৰে হেহা ও চাৰি একি উয়া ও চাৰেঙা নাৰায়ণ দেৱ কয় মধুৰ গীত মোজা ৰূপৰ চিত। এইটো
11,500 পদত মানে 11,500টা দিহা আছে। এই 11,500 দিহাতে সুৰ বেলেগ বেলেগ। এনেধৰণৰ মই এইটো গালোৱে নহয়নে? অয়ে সামনাগে বিনল কলিয়া কলিয়া মন সুন্দৰ কানাই দেখবাৰ ভাল ও নয়ন ভৰিয়া সামনাগে বিনল কলিয়া সামনাগে বিনল কলিয়া কলিয়া মন সুন্দৰ কানাই দেখবাৰ ভাল ও নয়ন ভৰিয়া সামনাগে বিনল কলিয়া ধেনু চৰাইতে কানু যায় হে কলিয়া গোপাল নাহিল কিয়া গধূলি বেলিয়া ধেনু চৰাইতে কানু যায় হে কলিয়া গোপাল নাহিল কিয়া গধূলি বেলিয়া কুইব লাগিল আহিব দেৱৰে গোচৰ গোপাল নাহিল কিয়া একেলা চাৰিয়াৰে চাৰি চাৰে নাও দেৱৰ শুভ চন। এইবিলাক এনেকুৱা বহুত দিহা আছে, বহুত পদ আছে। আৰু 11,500 পদ যদি থিয়া হৈ গাই থকা যায় 7 দিন 7 ৰাতি গাই থাকিলেও শেষ নহয়। আমাৰ এতিয়া যি ল'ৰা ছোৱালী ধৰক এতিয়া মই সকলোকে অনুৰোধ কৰিছোঁ, সকলোকে প্ৰণাম জনাইছোঁ আৰু এই হিচাপে সকলো কৃষ্টিতে ওলাই অহাটো মই বিচাৰোঁ। কাৰণ আজি মাৰাত্মক কথা হৈছে মানে স্কুল ইউনিভাৰ্চিটিবিলাকত যে প্ৰচেচন লাগে সকলো দিশত। নাঙেলী মৌখুন্দা দেৱদাসী ঝুমুৰা সত্ৰীয়া দেওধনী মানে এটা লাইন হ'ব লাগে। আৰু এই ফক ডেন্স দিব লাগে মানে ষ্টেজত। তেতিয়া কেনেকৈ পাৰিব নিশিকিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে? মানে ইউনিভাৰ্চিটিবিলাকত বা সকলো স্কুলবিলাকত সকলো অনুষ্ঠানবিলাকত একোটা মানে ৱৰ্কশ্বপ বা প্ৰশিক্ষণ কেন্দ্ৰ হ'ব লাগে। তেতিয়াহে মানে আমাৰ ল'ৰা ছোৱালীবিলাকে আগবাঢ়িব। কাৰণ আজি এতিয়া গুৱাহাটী টাউনৰ 7 তাল্লা বিল্ডিঙত আছে। এই ছোৱালীজনী এই ল'ৰাজনীয়ে কেনেকৈ জানিব? আমাৰ এতিয়া মাটিত থকা মানুহখিনিয়ে অলপ অলপ জানে, তথাপিতো এতিয়া নাইকিয়া হৈছে। আৰু এতিয়া ধৰক এতিয়া মই যিটো দিশত আছোঁ সেইটো দিশহে শিকাব পাৰিম। আৰু এইটো কৃষ্টি শিকাব গ'লে তেওঁ বেয়া পাব এই গুৰুজনে। এই কাৰণত মানে মই অনুৰোধ কৰিছোঁ, সকলোকে অনুৰোধ কৰিছোঁ ওলাই আহিব লাগে। আৰু যদি জনা নাযায় তেতিয়া ভাগে ভাগে গুৰুবিলাক আছে, তেওঁলোকক কালেক্ট কৰিব। আজি স্কুলত পঢ়োঁতে ফিজ দিছে আৰু অন্য কিবা দিছে, এই গুৰুজনক দিলে বেছি ভালহে হ'ব। কাৰণ কিয় ভাল হ'ব? কাৰণ আশীৰ্বাদ পাবা, তুমি জানিলা, তুমি শিকিলা, তুমি আগুৱাই গ'লা। আৰু মই বহুতক চাৰ্টিফিকেট দিয়া হৈছে যে মেট্ৰিক পাছ কৰোঁতে 4-5খন চাৰ্টিফিকেট দেখালেই মানে স্কুলবিলাকত ছিট পায়। তেনেকৈও মই দিছোঁ। সেইলৈ মই অনুৰোধ কৰিছোঁ সকলোবিলাকক যাতে ওলাই আহিব লাগে। আৰু এনেধৰণৰ এতিয়া এইটো যদি কথা আগম আৰু নিগম, এই আগম আৰু নিগম কথাটো কোৱাচোন তোমালোকে। এই বুলি ক'লে ক'ব নোৱাৰে। আগম হ'ল চোখা ৰংচঙীয়া আৰু নিগম হ'ল ধীৰ স্থিৰ গহীন গম্ভীৰ। আৰু আগম হ'ল আমাৰ ছোৱালীবিলাক আগম কিয়? যেনে
মই আশীৰ্বাদ দিছোঁ কামাখ্যা বৰদা দেৱী নীলাচল পৰ্বতৰ ওপৰত 12 শ্ৰেণীৰ ষ্ট্ৰং দেৱী জগত মাতা যৌনিমতী মাই নমো নমস্তুতে। কাৰণ ছোৱালীবিলাক কামাখ্যা, ছোৱালীবিলাক লক্ষী, ছোৱালীবিলাক সৰস্বতী, ছোৱালীবিলাক দুৰ্গা, ছোৱালীবিলাক কালী, ছোৱালীবিলাক জগত ধাত্ৰী। আৰু সেই কাৰণত আমাৰ সকলো পৃথিৱীৰ যিমান ছোৱালীবোৰ আছে তেওঁলোক হ'ল আগম। আমাৰ পৃথিৱীত যিমান মতা মানুহবোৰ আছে তেওঁলোক হ'ল নিগম, ধীৰ স্থিৰ গহীন গম্ভীৰ, আৰু তেওঁলোকৰ পূজা কম, ছোৱালী মানুহ পূজা বেছি। কাৰণ আমাৰ পূজা শিৱ পূজা, আৰু এনেকৈ শিৱকহে পূজা কৰে, এনেকুৱাহে। গতিকে 2টা 3টা পূজা কৰা যায়। এতিয়া ছোৱালী মানুহ বহুতে পূজা কৰা যায়, আৰু ছোৱালীয়েও পূজা কৰে। কাৰণ সেয়ে প্ৰতিমাখনত বা লক্ষী সৰস্বতী, আজি কি পূজা আছে? লক্ষী পূজা আছে, সেৱা কৰিলোঁ, পুৰুষেও সেৱা কৰিলোঁ আৰু ছোৱালীয়েও সেৱা কৰিলোঁ। এই কাৰণত সদায় ছোৱালীবিলাক আগত, আৰু ছোৱালীবিলাকৰ শক্তি আগম। এনেধৰণৰ যেনে এতিয়া এইটো এটা অহয় বেউলা তুমি নাৰে অহয় বেউলা তুমি, তুমি নাযাইবা দেৱৰ পুৰ নাৰে অহয় বেউলা তুমি নাৰে অহয় বেউলা তুমি, তুমি নাযাইবা দেৱৰ পুৰ নাৰে এই কোনোবা সদাগৰে লাগল পাইবু তোৰে, তুলি লৈ নৌকাৰ ওপৰ বেউলা তুমি নাৰে অহয় বেউলা তুমি, তুমি নাযাইবা দেৱৰ পুৰ নাৰে। এইটো সতী বেউলা। তাৰমানে সতী বেউলাই চান্দ সদাগৰৰ ল'ৰা আছিল শ্ৰীকৰ শ্ৰীধৰ গুৱাকৰ, শশধৰ দুৰ্গাবৰ, মধুকৰ শেষপুত্ৰ লক্ষীমধৰ। এই লক্ষীমধৰক যেতিয়া সতী বেউলাই অনাহাৰ অনিদিলাই 7ডাল কলৰ ভূৰৰ ওপৰত উজিয়াই গুঞ্জৰী সাগৰেৰে, গুঞ্জৰী সাগৰটো হ'ল ব্ৰহ্মপুত্ৰ, উজিয়াই ভূৰ লৈ গৈ 33 প্ৰকাৰ বা 33 কোটি দেৱতাক সাক্ষী কৰি দেৱতাৰ সমাজত শিৱৰ সাক্ষাতত সতী বেউলাই এই লক্ষীমধৰৰ হাড়া-মূৰাখিনি লৈ যায় তাতে দিলে। দিয়াত তেতিয়া সকলো দেৱতাই, সকলো আমাৰ হেৰিয়ে বুঢ়াগোহাঁই শিৱই ক'লে যে তোমাৰ নিজ চাব লাগিব, এই বুলি ক'লে। কোৱাতে আৰে মই আহিছোঁ মৰা জীয়াবে, মোৰ ইণ্টাৰভিউ শেষে হোৱা নাইনে, এই বুলি অলপমান টপ জপ কৰিলে। মোৰ ঢোল নাই, নাগাৰা নাই, নৃত্য নাই, বাদী নাই, কি কৰিম, এই বুলি অলপ টপ জপ কৰিলে। কৰাত মানে স্বৰ্গৰ পে বিদ্যা, বিনন্দিয়া আৰু ফুকন তিনিও বাইন নামি আহিল। আহোঁতে বাইনক কৈছে বেউলাই, মই বহুত দিন নাচা নাই, কিন্তু বাদী ঠিকে মাৰিবা, এই বুলি মানে বিদ্য, বিনন্দিয়া আৰু ফুকনে তাল লৈছে। বাদী মাৰিলে। বেউলা নে এই মৈততহে নাচিছি, নে তাৰ ওপৰতহে নাচিছি, নে তাৰ আলগতহে নাচি, বেউলাই ক'ব নোৱাৰে। সকলো দেৱতা শিৱ হেৰি হ'ল, মুহি গ'ল আৰু ভাল পালে। পাই তেতিয়া লক্ষীমধৰৰ মানে যিটো চকা আছিল হাড়া-মূৰাখিনি, সকলো দেৱতাই সহায় কৰিলে। সূৰ্যৰ ভাগ সূৰ্যই দিলে, বায়ুৰ ভাগ বায়ুৱে দিলে, চন্দ্ৰৰ ভাগ চন্দ্ৰই দিলে, মাটিৰ ভাগ মাটিয়ে দিলে, পানীৰ ভাগ পানীয়ে দিলে, আৰু তেজ বীৰ্য সকলোবোৰ লক্ষীমধৰ গঠিত হ'ল। হোৱাতে উঠিল লক্ষীমধৰ,
উঠি এতিয়া বেউলীয়া হাতত থৈছে এতিয়া খৰাই কিয় খৰাই বেউলীয়া অলপমান আকৌ টপ জপ কৰিলে মই ত্ৰিপানী সাগৰত হাৰামুৰাখিনি থৈছিলোঁ তাতে এই আঁঠুৰ ফাকেৰি নে আঙুলিৰ ফাকেৰি আঁঠুৰ হীৰাটো তাতে পৰি ৰ'ল এই বুলি চালো মালো দুটা জালুৱে সিহঁতক ক'লে তোমালোকে জালখন লোৱা আমি ত্ৰিপানী সাগৰক যাওঁ এইবুলি ইয়াতে দিয়াচোন এই জালখন দিলে দিয়াতে ৰাঘুৱা বৰালি এটা এই জালত বন্ধিল বন্ধাত টিপি চালে ই খাইছে এটাক মাৰি এটাক দিয়ালিতো নহ'ব এইবুলি পেটটো চিৰিলে তেওঁৰ হাতত চাকু আছে খিলাটো ওলাই লৈ আহিল আৰু তেওঁৱে হাতে খুচি ধৰি ব্ৰহ্মহুংকাৰ মাৰি মাছটো জীয়ত কৰি খেদাই দিলে আঁঠুৰ শিলাটো লৈ আহিল লখিমধৰৰ আঁঠুত লগাই দিলে দিয়াতে তেতিয়া লখিমধৰ মানে হেৰি হ'ল জীৱিত হোৱাতে তেতিয়া বেউলাক কৈছি কইনা কালি বিয়া হৈছোঁ ৰাতি মেৰ ঘৰত আছোঁ এতিয়া মই উলংগ তেতিয়া লজ্জাত থাকিব নোৱাৰি মানে এই দেৱতাই বেউলাৰ মূৰত লোৱা কাপোৰখন মেৰ মাৰি ল'লে তেতিয়া দেৱতাসকলে লখিমধৰক হেৰি দিলে দেৱৰ ভুনি দিলে তাকে যেতিয়া জীয়াই লৈ আহিল যেতিয়া বেউলাই নাচিছিল এইটোৱে হ'ল আমাৰ দেওধনী নৃত্য দেৱধনী নৃত্য বা বেউলা নাচ বুলি কোৱা হয় এইখিনিৰ পৰা লগ লাগিছে গতিকে আৰু বেউলাৰ কথাটো হৈছে মানে আমাৰ অসমত 7টা সতী মই জানামতে সতী বেউলা সতী নলদময়ন্তী সতী জয়মতী সতী সীতা এনেকৈ ইত্যাদি 7টা কিন্তু কেনেকৈ সতী হ'ব পাৰি যোনে ভাল কথা কৰে যোনে আচাৰ ব্যৱহাৰ নিয়ম নীতি স্বভাৱ চৰিত্ৰ কথোপকথন নৃত গীত সকলো ভাল কৰিব পাৰে সেয়ে সতী হ'ব পাৰে আৰু সতীত্ব যোনে ভংগ নকৰে সেয়ে সতী হ'ব পাৰে তাক কি বুলি কয় জাতিস্বৰ জাতিস্কৰ জাতিস্মৰ বুলি কোৱা হয় গতিকে এই ঠিক এনেধৰণৰ এই কাৰণত আমাৰ ছোৱালীবিলাক বহুত শক্তি আৰু বহুত ভাল আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ নিয়ম নীতি স্বভাৱ চৰিত্ৰ বেছি পুৰুষতকৈ কৰিব লাগিব আৰু এই যে 5 তাল এই পৃথিৱীৰ জীৱবিলাক এই তালত কেনেকৈ সোমাই আছে কাৰণ ওম না 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 একতাল পৃথিৱীত ধ্যান ওম একতাল আৰু যে এই 4তাল এইটো হ'ল 4তাল এই 4তালত কি সোমাই আছে মাছ মগৰ শিহু ঘৰিয়াল সাপ এইবিলাক ইত্যাদি সোমাই আছে এই 4তালত আৰু লেচাৰিতাল কামৰ এইটো লেচাৰিতালত সোমাই আছে তিয়াংগৰু বান্দৰ বাঘ আৰু ভালুক এই জাতীয় বস্তুজাত এই লেচাৰিতালত সোমাই আছে আৰু আনপিনে এই যে থোকনিতাল এই থোকাতালত সোমাই আছে এই থোকাতালত সোমাই আছে এই চুটি ভৰি পিপৰা চেলা মকৰা আৰু তাৰোপৰি কেঞ্জুলকা কেৰুণ্ডিয়া এই চুটি ভৰি এই তালত সোমাই আছে গতিকে এনেকৈ মানে এই 5তালত পৃথিৱীৰ উৰণ বুৰণ গজন ভ্ৰমণ জাতীয় বস্তুটো হ'ল আমি হ'লোঁ মানুহ
গৰু ছাগলী বাঘ ভালুক আমি ভ্ৰমণত পৰোঁ উৰণ এই গোটাই উৰাই ফুৰাটো এই পৃথিৱীৰ বুৰণ আৰু এই মাছ মগৰ শিশু ঘৰিয়াল পানীত থকা বস্তুটো মানে পৃথিৱীৰ এই বুৰণ আৰু গজন তৰু তৃণ লতাকা আদি কৰি পৃথিৱীৰ গাছ গছনিকে আদি কৰি এই গজন এই মানে এইবিলাক মানে এই তালত সোমাই আছে এতিয়া কোনে বুজিব আৰু এইবিলাক জানিবনে আৰু চব তালতে এইবিলাক সোমাই থাকে আৰু সত্ৰীয়া দেৱদাসী ঝুমুৰা বা ভাৰত নৃত্যম এইবিলাক গতিবিলাক সোমাই থাকে ওজাপালি তাতে অলপ হেৰি বেছি কাৰণ এই কিয় বেছি তাৰমানে আমাৰ বাৰীকে তাল মাৰিব নোৱাৰে এই সকলো হেৰি কৃষ্টিবিলাকে আমি লেচাৰী তাল চৌতাল থুকনি তাল মানে ইত্যাদি আমি মাৰিব পাৰোঁ আৰু ইতিমধ্যে আমাৰ ওজাপালি দৰঙত আছে হেৰি দুইবিধ ব্যাস ওজাপালি শুকনানী ওজাপালি এই ব্যাস ওজাপালিটো হৈছে মানে তেওঁলোকে এই গুণচাপৰি সভা গায় আৰু মানুহ মৰিলে আমাৰ দৰঙত তেওঁলোকে 11 দিনৰ দিনা তেওঁলোকক নিমন্ত্ৰণ কৰে তেওঁলোকে পদ গায় সেই ৰামায়ণ আৰু মহাভাৰত এই দুইবিধ আছে আমাৰ শুকনানী ওজাপালি এই দৰঙত আৰু ব্যাসৰ ওজাপালি এই দুইবিধ আৰু ৰাইমন গোৱা ওজাপালি এই ফাইৰা গোৱা ওজাপালি মাৰেগান ওজাপালি টুকুৰীয়া ওজাপালি সত্ৰীয়া ওজাপালি নগেয়া ওজাপালি আৰু ভুটীয়া ওজাপালি ডেফেলা ওজাপালি আৰু গোৱালপৰীয়া ওজাপালি এই ইত্যাদি এতিয়া মই মানে 8, 9, 10, 11টালৈ ক'লোঁ আৰু আছে মই পাহৰিলোঁ এই 14বিধ এই 14বিধ গোটেই অসমত ওজাপালি আছে আৰু এই 14বিধ ওজাপালি যেতিয়া মানে কেনেকুৱা আছে মই আজি প্ৰায় 20 বছৰ হ'ল এই 20 বছৰেই মোৰ টকা পইচা নাই ক'ত ক'ত কি ওজাপালি আছে এইটো মানে মই গ'লোঁ তেতিয়া টেক্সি গাড়ী আছিল টেক্সি গাড়ী এখন লৈ গ'লোঁ 2টা মানে কেমেৰামেন ল'লোঁ লৈ পেলাই গ'লোঁ গোৱালপাৰা গ'লোঁ নগাঁও গ'লোঁ এই ফাইৰা গোৱা ওজাপালি এইটো পাহৰিছিল ফাইৰা গোৱা ওজাপালি আৰু মাজুলী গ'লোঁ গোৱালপাৰা গ'লোঁ আৰু ভুটীয়াচাং গ'লোঁ যাই চবৰে অলপ অলপ তুলি লৈ আহিছে এই কেছেটখন মোৰ তাত আছে প্ৰমাণ কৰিলে ওলাই যাব এই কেছেটখন আছে কাৰণ তেতিয়াই এইবিলাক কাম কৰিছিলোঁ মই কাৰণ কোনে কৈছিল মোক কোনে কৈছিল কোনেওতো কোৱা নাই আৰু এই যে কি ওজাপালি আছিল আৰু আমাৰ অসমত বা এই দৰঙতহে আছে এতিয়া অলপতে মাৰৈ গাঁও শুনিছনে মাৰৈ কিয় হ'ল তাৰমানে মুছলমানসকলৰ মানে ওজা তেওঁৰ নাম পৰশুৰাম শেখ ওজা আছিল আৰু তেতিয়া এই অলপতে আজি এমাহমান হ'ল মোক আহি ক'লে যে এই দাদা আপুনি যাব লাগিব এই মই এখন কিতাপ লিখিছোঁ পৰশু ওজাৰ ওপৰত মুছলমান ওজা তেওঁ নাই আজি প্ৰায় 18 বছৰমান হ'ল ঢুকাইছে তাৰ নাম হ'ল সাংবাদিকটোৰ নাম হ'ল তেওঁ সাংবাদিকো এই মুছলমানৰে আপুনি হেৰি কৰিব লাগিব কিতাপখন উদ্বোধনী কৰিব লাগিব আপুনি অলপ কিবা গাব পাৰিবনে পাৰা যাব গাম মানে মই হেৰি কৰি পেলাই এইবুলি কিতাপখন মঙলদৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে কিতাপখন উদ্বোধনী কৰিলোঁ এই পৰশু ওজাৰ নামত মই পৰশু ওজাৰ নামেৰি মানে এই এটা দিহা গাইছোঁ আৰু হাছান হুছেইনেহে কৰিছিল পূজা বিবি ফাতেমা বুঢ়ী তেওঁলোকে মুছলমানৰ আহি দেখি ৰংগ মানে গুচি গ'ল এই পূজাখন দেখি হাছান হুছেইন বিবি ফাতেমা এইবিলাকে
মানে এই পূজা কৰিছিল আগতে। এতিয়া এই মুছলমানসকলে এই মানে তেওঁলোকে, কাৰণ আমাৰ হিন্দুৰ একোটো মানে কৰিব নিদিয়ে, কাৰণ আমি কলপাতখনত ভাত খাওঁ ওপৰৰ ফালে, তেওঁলোকে তলৰ ফালে খায়। পাণ পাতত চূল লেপি দিয়ে তলৰ ফালে, আমাৰ উল্টাটো তেওঁলোকৰ সকলোবিলাক। গতিকে এইবিলাক মনোৰঞ্জন কৰিবলৈ নিদিয়ে, এই কাৰণত তেওঁলোকৰ কৃষ্টিবিলাক নাই। মাত্ৰ এটাই কৃষ্টি আছে, চেৰাঠেক। এই যে বিয়া বাৰু হ'লে চেৰাঠেক গায়, ঠিক তেনেকুৱা চেৰাঠেকটো আছে। সেইটো কাৰণত তেওঁলোক দুজনক মই আনি শিল্পী পেঞ্চনাৰ মই ধুনীয়াকৈ থৈ দিছোঁ। এওঁলোক দুজন মৰিল আৰু তেওঁলোকৰ গ্ৰুপত আছিল 7জন। তেওঁলোকক তেজপুৰ ইউনিভাৰ্চিটি আৰু গুৱাহাটী, শিলচৰ এইবিলাকক মই লৈ গৈছিলোঁ সাংস্কৃতিক বিভাগৰ পৰা। গতিকে কাক উপকাৰ কৰা নাই, আমাৰ দৰঙত যিমান কৃষ্টি আছে চবকে মই এক পাক ঘূৰাইছোঁ। কাৰণ দ্ৰোণ ভূঞা, তাতে মোৰ লাভ নাই একো, মই ঠিকাদাৰ নহয়। মই মানে এওঁলোকে চলক, এওঁলোকৰ কৃষ্টিটো মানে অলপমান আগুৱাই যাওক, এনেকুৱা মোৰ ভাৱবিলাক। কাৰণ যেনেকুৱা হেৰিয়ে হনুমানে বুকু ফালি দেখাইছিল ৰামক, এয়া আপুনি চাওক, আপোনাৰ ফটোটো ইয়াতে আছে, ঠিক তেনেকুৱা মানুহ মই। মোৰ মানে এইখন মই স্বাৰ্থ আৰু ফাঁকি এইবিলাক মই সহ্য কৰিব নোৱাৰোঁ। এই কাৰণত মই একাদিক্ৰমে কাৰো দিগি নাচোৱাই যাই থাকোঁতে এই ভগৱানে আৰু কৃপা কৰিছে, আৰু যোনে দিছে তেওঁলোকৰ শুদ্ধটো লাগিব নহয়। ই একো নাজানে, একো হেৰি নকৰে, ইয়াক পদ্মশ্ৰী কিয় দেওঁ? ই একো নাজানে, ই একো হেৰি নকৰে, ইয়াক অসম গৌৰৱ কিয় দেওঁ? কাৰণ মই কাম কৰি দেখুৱাব পাৰিছোঁ। আৰু অলপতে আগৰতলাৰ পৰা আহিছিল 7জন সাক্ষাৎকাৰ ল'বে। মোক সুধিছিল হেৰি, ছাৰ আপোনাৰ এখন চাৰ্টিফিকেট দেখা নাই। নাজানোতো কি চাৰ্টিফিকেট। সংগীত নাট পোৱা নাই নেকি? নাটক একাডেমি নাই পোৱা, সেইখন পোৱা নাই। অঁ ঠিক আছে, আমি লিখিম, আৰু এইবাৰ অহাবাৰ আপুনি সংগীত নাট একাডেমি পাব, আমি লিখিম। এই পইচা পোৱাই নাই তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা। এনেকুৱাকৈ মাত্ৰ সেইখন পাব বাকী আছোঁ, বাকী চব পোৱা গৈছে। আৰু মইতো খাটিব নালাগে, মইতো খাটা নাই এইবিলাকত, আৰু ক'ত খাটিম এইগিলা? পদ্মশ্ৰী ক'ত পায় আৰু অসম গৌৰৱ ক'ত পায় মইতো নাজানো। একেলগে হৈছে মোৰ শিল্পী পেঞ্চন, পদ্মশ্ৰী, অসম গৌৰৱ একেলগে হৈছে এসপ্তাহত। গতিকে মই অৱভূত হৈ গৈছিলোঁ। ঠিক এনেকুৱা মই ধৰক এতিয়া এটা কথা, ধৰক এতিয়া ল'ৰা ছোৱালীবিলাকে হয়তো চাই আছে, আৰু ল'ৰা ছোৱালীবিলাক আছে, এতিয়া মই যে পদ্মশ্ৰী ল'ব যাওঁতে যে গোটেই ভাৰতৰ মানে ভাৰতখনৰ সন্মানটো মই চিন্তা কৰিছোঁ। কাৰণ মাননীয় ৰাষ্ট্ৰপতিৰ সন্মানৰ অৰ্থে গুৰু পদ্মশ্ৰী দ্ৰোণ ভূঞাই পুৰস্কাৰটো লৈছে। আৰু পদ্মশ্ৰী মই লিখিব নোৱাৰোঁৱে, আনেহে লিখিব পাৰে। গতিকে মই যেতিয়া পদ্মশ্ৰী লওঁ, মই বহিয়ে মুদ্ৰা দিছোঁ, মানে এই অৱতাৰ, দশাৱতাৰৰ 1 নম্বৰ অৱতাৰ হ'ল মানে মৎস্য অৱতাৰ, আৰু 2 নম্বৰতে মই পদুমৰ কৰটো ল'লোঁ, 3 নম্বৰত মানে পদুম ফুলি গৈ আছে, এই ফুলি গৈ আছে, ফুলি গৈ আছে। মাননীয় ৰাষ্ট্ৰপতিয়ে মোক পুৰস্কাৰটো দিব যেতিয়া মাননীয় ৰাষ্ট্ৰপতিৰ সন্মান, এইটো ৰাষ্ট্ৰপতিৰ সন্মান। আৰু অল ইণ্ডিয়া ভাৰতবৰ্ষত মানে শংখৰ ফুক থাকে, এই শংখৰ ফুকেৰি মই পুৰস্কাৰটো লৈছোঁ। আৰু মোৰ যাৱা গতিটো হৈছে সৰ্পলি গতি, সাপডাল যোৱা দিছোঁ মই। কাৰণ বুঢ়াগোহাঁইৰ গলত সাপ থাকে, বুঢ়াগোহাঁই শিৱৰ গলত, আৰু মই ল'ব গৈছোঁ পদ্মশ্ৰী।
আমাৰ ভাৰতবৰ্ষখন হ'ল বিজেপি চৰকাৰ পদুম ফুল। এইবিলাক অৰ্থ মিলাই পেলাই মই এই পদ্মশ্ৰী পুৰস্কাৰটো লোৱা হৈছে। আৰু ধৰক এতিয়া য'ত যিটো মুদ্ৰা, ধৰক এতিয়া মই শিৱ মুদ্ৰাটো, শিৱ মুদ্ৰাটো দিছোঁ এইটো, আৰু এইখন হাত দাঙি দিলোঁ এইটো, মোৰ কলাটো এইটো, মাথাটো হ'লে দিছোঁ, আৰু এইটো আঙুলি দাঙি দিলে মানে ত্ৰিশূল হয়, এইটো দাঙি নিদিলে অৰ্ধচন্দ্ৰ হয়। আৰু এই চক্ৰ মুদ্ৰা এইটো, এই চক্ৰ নাভিৰ সমানত দিব লাগে। আৰু ধৰক এতিয়া হ'ল এই ৰাজা মুদ্ৰা, এইটো ৰাজা মুদ্ৰা, এইখন আসন। আৰু কইনা মুদ্ৰা, এইটো কইনা মুদ্ৰা। এই ধেনু মুদ্ৰা, এইটো ধেনু মুদ্ৰা। আৰু ধৰক এতিয়া আমাৰ গৰুৰ গাখীৰ খাওঁ, এইটো ধনু, মুদ্ৰা। এয়া হ'ল আহাৰ। এনেকৈ বুলিলা বচন, কৰিলা গমন, চলিলা সত্তৰ, আৰু এনেকৈ বহুত মুদ্ৰা আছে, মুদ্ৰাৰ শেষ নাই। আৰু আনপিনে ধৰক এতিয়া কামাখ্যা বৰদা দেৱী নীলাচল পৰ্বতৰ ওপৰত বা চিনিষ্টং দেৱী জগত মাতা এই যৌনি মুদ্ৰা, এই যৌনি মুদ্ৰা এইটো। গতিকে এইগিলা বহু ধৰণৰ মুদ্ৰা আছে সেই লৈ। আৰু এতিয়া মই বিশেষভাৱে আমাৰ অসম তথা ভাৰতবৰ্ষৰ যিমানে মাতিছে সিমানক মই বস্তু দি আহিছোঁ। আৰু মাতিব, মোক কৈছে এইবাৰ দিল্লীত যাওঁতে যে এইখন ইউনিভাৰ্চিটি আহিব লাগিব ছাৰ, যাম, দেহা ভালে থাকিলে যাম, কিন্তু মোক নিব লাগিব ফ্লাইটত। বেছি মানুহ ট্ৰেইনত যাম, আৰু এটা দুটা যাব লাগিলে ফ্লাইটত নিব লাগিব, এই বুলি কৈছোঁ। আৰু ধৰক এতিয়া মই ভাৰতৰ চাৰিওফালে একে সুৰুজকুণ্ডকে ভিতৰ কৰি আমাৰ এই ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, মানে অৰুণাচল, আৰু ইফালে হ'ল গোৱাৰমন্দি, গোৱাপানাজী, আশা ভোছলে, উষা মংগেশকাৰ, লতা মংগেশকাৰ, তেওঁলোকেৰে মই একেলগে প্ৰগ্ৰাম কৰিছোঁ। এই মানে ৰাষ্ট্ৰপতি ভৱনৰ আগত, পাৰ্লিয়ামেণ্ট হাউচৰ আগত। তেওঁলোকে পাছে কৰিছে প্ৰগ্ৰাম, মই আগে কৰিছোঁ। এই ষ্টেজত সুধাকণ্ঠ ভূপেন হাজৰিকা ছাৰেৰি মই গৈছোঁ গোৱাৰমন্দিও, এক ৰাতি হোটেলত আছোঁ। তেওঁৰ ঘৰত কলিকতাত এক ৰাতি আছোঁ, আধা বান্ধা ঘৰটোত। আৰু সংগীত নাট একাডেমীৰ প্ৰতিমা পাণ্ডে বাইদেউ, তেওঁৰ ঘৰত গৌৰীপুৰ, গোৱালপাৰা গৌৰীপুৰ, তাতে আছোঁ এক ৰাতি, তেওঁৰো ঘৰৰ অৱস্থা নাই। এতিয়া এই দ্ৰোণ ভূঞাৰো ঘৰৰ অৱস্থা নাই। এইগিলা উৎসাহ উদ্দীপনা আৰু চৰকাৰৰ ফালৰ পৰাই মোক মানে উৎসাহ উদ্দীপনা আৰু সন্মান যাচিছে, সেই লৈ মই ঘৰৰ দেখি পাহৰিয়ে গৈছোঁ। তেওঁলোকে চকু দিয়াটো উচিত, চকু দিব লাগে। মোৰ বয়সটো গৈ আহিছে, কেনেকৈ চলিব জেনেৰেশ্যন? যদি মই এইখিনিতে আশা এৰি যাওঁ, তেতিয়াতো মোৰ ঘৰৰ একোৱে নহ'ব। ঠিক এনেকুৱা কথা। আৰু আনপিনে বহুত কথাই আছে। আৰু মই যেতিয়া ত্ৰিপুৰাক যাওঁ, ঘূৰি আহিলোঁ প্ৰগ্ৰাম কৰি, 20টা ল'ৰা ছোৱালী, কিনকিনীয়া বৰষুণ, পাহাৰ খহি পৰিল ৰাস্তাত, বন্ধ হ'লোঁ 24 ঘণ্টা। কি হ'ব? ল'ৰা ছোৱালীবিলাক কেনেকৈ খাব? এই বুলি চিন্তা কৰি থাকি নহয়, মই যাব লাগিব। পাহাৰ পৰিল, পাৰ হৈ যাব পাৰি, ৰাস্তাত পাৰ হৈ যাব পাৰি। তেতিয়া জেচিপি একো নাই। তেতিয়া মই গৈ কাৰ্বি ঘৰ ওচৰতে আছে, সিহঁতে আমাৰ অসমীয়া বুজি পায়। বাইদেউ, আপুনি ইয়াতে ভাত ৰন্ধা কৰক, পাহাৰৰ নিজৰা পানী আছে, আমাৰ ছোৱালীবিলাকে সহায় কৰি দিব, বহু টকা পাবি, আৰু বহুত মানুহ আছে, সিপাৰৰ মানুহ আহিব আৰু ইপাৰৰো মানুহ আহিব।
এইবুলি মানে ভাত ৰন্ধা আৰম্ভ কৰিলে, মানে 100-150 মানুহৰ। যেই ভাত ৰন্ধা আৰম্ভ কৰিলে, তেতিয়া এই ভাতৰ কিবা কৰি দাম লৈছে, এই 50-60 টকা এনেকৈ দাম লৈছে। লোৱাতে আমাৰ গ্ৰুপটো ফ্ৰী হ'ল, তাৰমানে এই পইচা দিব নালাগে, আপুনিহে কৰিলে এইটো। গতিকে এই আমাৰ ছোৱালীহঁতেও সহায় কৰি দিয়ে। এই মানে এই 24 ঘণ্টা যি থাকিলোঁ মানে এই আমাৰ খোৱাটো ফ্ৰী হ'ল। এই আশীৰ্বাদ দি গুচি আহিছোঁ, বহুত টকা পালে, বহুত লাখ টকা পালে। গতিকে সেইটো এটা মই উপকৃত কৰিলোঁ। ঠিক এনেধৰণৰ মোৰ ঘাট প্ৰতিঘাত, ঠাট্টা বিদ্ৰূপ, আৰু ধৰক কিছুমান মানুহে ভাল হ'লি ওপৰলৈ গ'লে দেখিব নোৱাৰা নহয়, ঠিক তেনেকুৱা ঘাট প্ৰতিঘাত চব পাইছোঁ মই, তিতা টেঙা কহা চব পাইছোঁ। গতিকে সেইবিলাকো কাম কৰা নাই, মাত্ৰ মই আগুৱাব লাগে, মই এইবিলাক থৈ যাব লাগে, মই এইটো কামত থাকিলোঁ। এইবুলি মই মানে গৈ 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 আজি বাপাহঁতৰ লগত এই শেষ কথা কৈছোঁ আৰু। আৰু খান্দিলিহে ৰঙা মাটি পায়, নাখান্দিলি ক'ত পায়? আৰু সুধিলিহে মোৰ কথা ওলাব, নুসুধিলি ক'ত ওলাব? আৰু মই এনেই বকি থাকিলে কোনোবা এটা মানুহ আহিলে, এই ইয়াৰ ব্ৰেইনতো হৈছে নেকি, একেলাই দেখোন হেৰি কৰি আছে, এনেকৈ ক'ব। এই ভাবি থাকিলে য'তেই নহওক, বাপাহঁতেও যদি ভাবি থকা যায় বা ধ্যান কৰি থকা যায়, অট'মেটিক কথাগিলা আহিব, ভাল কথা আহিব, বেয়ালৈ মন নাযায়। ঠিক এনেকুৱা বহুত কথাই আছে। আৰু মই জোকে যাওঁতে কি ভাল পাব মোক ছোৱালীবিলাকে, ল'ৰাবিলাকে। কাৰণ গৈ কি মই ছোৱালীবিলাকক আশীৰ্বাদ দিওঁ, ল'ৰাহঁতক আশীৰ্বাদ দিওঁ, তাতে এই বাপাহঁতে মোৰ ভৱিষ্যত। আজি আহিছা, মোক চিনি পালি, চাৰুহঁতক চিনি পালি, মোৰ যদি কিবা এটা বিপদ হয়, বাপা আগবাঢ়ি আহিবি নহয়, মোৰ ভৱিষ্যত। এই কাৰণত মই সকলোবোৰ ভালে থকাটো মই বিচাৰোঁ। এইখিনিয়ে আৰু আছে বাৰু কথা। আপোনাৰ এইখিনি সময় বা আমি যিখিনি কথা জানিব পাৰিলোঁ আজি আপোনাৰ পৰা, সেইখিনি জানি খুব ভাল লাগিল। আচলতে আমি সকলোৱে শিকিবলগীয়া কথা কিছু আপুনি ক'লে আজি, বহুখিনি কথা শিকিবলৈ পালোঁ। আপোনাক সেইকাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি বহুতকেইটা গুৰুত্বপূৰ্ণ কথা আজি তেখেতৰ মুখৰ পৰা জানিব পাৰিলোঁ, যিখিনি কথাৰ আঁৰতে আছিলে যে ত্যাগত ভোগ বুলি তেখেতে কৈছে, যিয়ে ত্যাগ কৰে তেখেতেহে জীৱনত বহুত কিবা কিবি পায়, জীৱনত পিছৰ পৰ্যায়লৈ হ'লেও দেৰিকে হ'লেও বহুত স্বীকৃতি বা তেনেকুৱা। আৰু লগতে তেখেতে আন গুৰুত্বপূৰ্ণ কথা কৈছে যে মানুহে কেৱল ফলৰ কথা চিন্তা নকৰি নিজৰ কৰ্ম কৰি যাব লাগে, আগুৱাই যাব লাগে। জীৱনত বাধা বিঘিনি বহুতো আহিব, তাৰে সেইবোৰ অতিক্ৰম কৰিও আগুৱাই গৈ থাকিব লাগে, আৰু অৱশেষত নিজৰ লক্ষ্যত সকলো মানুহ উপনীত হ'বই। গতিকে আমি আজি আপোনাৰ এই বাৰ্তালাপ অনুষ্ঠানটোৰ পৰা বহুতখিনি কথা আমি গম পালোঁ। এতিয়া শেষৰ এটা শেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি চমুকে উত্তৰটো দিব। সেই প্ৰশ্নটো হ'ল, জীৱন সম্পৰ্কে আপোনাৰ ধাৰণা কি? মোৰ জীৱনটো নে ৰাইজৰ জীৱনটো? মানে জীৱন, আৰু আমি যে ধৰক জীয়াই আছোঁ, আমি ধাৰণাটো, মোৰ জীৱনৰ ধাৰণাটো হ'ল, জানো মই নিজে চিন্তা কৰোঁ, এইবিলাক যি মইতো মৰিম, নমৰাকৈ কোন আছে? সুধাকান্ত ভূপেন হাজৰিকা, মই চাই আহিলোঁ মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, এইবিলাক মৰিছে। গতিকে মইতো মৰিম। মোৰ জীৱনৰ কথাটো হৈছে যাতে মোৰ যেনেকুৱাকৈ এতিয়া জীৱনটো চলি আছে, আৰু সকলোৰ জীৱনবিলাক জানো এনেকৈ চলি থাকে, আৰু এই জীৱনক লৈয়ে কথাবিলাক, নিজৰ নামটোক লৈয়ে কথাবিলাক, এই ভাল কাম কৰি ভাল নাম, আৰু কষ্টৰ সদায় মিঠা ফল আগত আছে, এই জীৱনৰ মিঠা ফলটো আগত আছে। আৰু সকলো ল'ৰা ছোৱালীবিলাকক মই কৈছোঁ যে জীৱনৰ মিঠা ফলটো, বয়সৰ মিঠা ফলটো সদায় আগত আছে, এইটো মনত ৰাখিবা। আৰু আনপিনে এতিয়া এই ছোৱালীজনীয়ে, এই ল'ৰাজনে, মই এটা কথা কৈছোঁ যে জন্ম পালোঁ, মোক মা দেউতাই পঢ়াইছে, মোক শিক্ষা গ্ৰহণ
কৰিলে MA BA BT LLB পাছ কৰালে কৰাই উঠি মই বিয়া হৈ গ'লোঁ যাই মোৰ ল'ৰা ছোৱালী হ'ল সন্তান হ'ল হৈ মই বয়সস্থ হ'লোঁ ভাল কাম কি কৰিলি ভাল কামটো মাজতে কৰিব লাগিব নহয় কি কৰিবি ভাল কামটো প্ৰত্যেকে একোটা ভাল কাম কৰিব লাগে কাৰণ পৃথিৱীত ৰাখা কাম কৰিব লাগে বা আমাৰ ভাৰতবৰ্ষৰ ৰাখা নাম থৈ যাব লাগে যেনে জ্যোতিপ্ৰসাদ আগৰৱালা সুধাকান্ত ভূপেন হাজৰিকা আৰু এনেকুৱা ডাঙৰ ডাঙৰ বহুত মানুহ আছে আৰু নামটো এতিয়া মোৰ নামটো মই কেনেকৈ এইটোও এটা চিন্তা মই কেনেকৈ মোৰ নামটো হয় এইটোও এটা চিন্তা গতিকে এতিয়া মই মৰি গ'লি ধৰক এতিয়া পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞা ঠিক আছে হয়তো চৰকাৰে কিবা কৰিবও পাৰে মূৰ্তি চুৰ্তিও সাজিব পাৰে নাসাজিবও পাৰে সেইটো তেওঁলোকৰ কথা ঠিক এনেকুৱা নাম ৰখা কাম কৰিব লাগিব আৰু মোৰ পূজা নাই বাপাহঁতৰ পূজা নাই কাৰণ ক'ত পূজা আছে গুণটোত এই গুণৰ জীৱনৰ গুণত পূজা আছে কাৰণ ভূপেন হাজৰিকাৰ পূজা হৈ আছে এতিয়া মৰিও অমৰ জ্যোতিপ্ৰসাদ আগৰৱালা মৰিও অমৰ আৰু আমাৰ মই সেইদিনাখনে দিল্লীত কৈছোঁ কথাটো আমাৰ যে লক্ষীনাথ বেজবৰুৱা আমাৰ আৰু লাচিত বৰফুকন আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ গতিকে তেনেকুৱাকৈ মানে পোনে পোনে ভাল কাম কৰি যাব লাগে এই দিল্লীত মই লেকচাৰত কৈছোঁ এইবিলাক কথা আৰু কেইটামানৰ কথা কৈছোঁ একে বহুত মানে ভাল পাইছোঁ গোটেই আমাৰ অসমীয়া সমাজখনটো মই কৈছোঁ শেষত যাই মোক ষ্টেজত উঠি যাই কৈছে যে ছাৰ অলপমান ছুটি কৰক এইবুলি কৈছে কওঁতে মই হ'ব বোলো এইবুলি প্ৰণাম জনাই সকলোকে আশীৰ্বাদ কৰি মই মোৰ ভাষণ এৰিছোঁ আৰু হয় ধন্যবাদ জনাইছোঁ আমি আপোনাৰ পৰা এইটো কথাও গম পালোঁ যে জীৱনত মানুহৰ যিটো জীৱনৰ পৰিক্ৰমা সেইটো এক নিৰ্দিষ্ট সময়লৈকেহে থাকে কিন্তু মানুহে যদি ভাল কাম কৰি যায় মানুহৰ হকে কাম কৰি যায় নিস্বাৰ্থভাৱে কাম কৰি যায় তেতিয়াহ'লে মানুহজনৰ কীৰ্তি আৰু মানুহজনৰ ব্যক্তিত্বক মানুহে বহু যুগ যুগলৈ মনত ৰাখে চমু এটা জীৱনত মানুহে চিৰস্থায়ী কাম কিছুমান কৰিব পাৰে ঠিক তেনেকৈ আজিৰ আমাৰ চমু ইণ্টাৰভিউটোত আপুনি কিছুমান এনেকুৱা কথা ক'লে যিখিনি কথা হয়তো বহু দিনলৈ বহু ল'ৰা ছোৱালীয়ে শিকিব আৰু বহু লোকে চাব বহু লোক অনুপ্ৰাণিত হ'ব গতিকে আমাৰ এই সাক্ষাৎকাৰটোৰ আজি প্ৰথমটো খণ্ডৰ অতিথি হিচাপে আপুনি আমাক যিখিনি সময় দিলে যিখিনি কথা জনালে আপোনাৰ নিজৰ অভিজ্ঞতাৰ পৰা গোটেইখিনি কথা জানিব পাৰি খুব ভাল লাগিল আৰু আমি বিচাৰোঁ যে অনাগত কালতো আপুনি এনেধৰণে আপোনাৰ সাধনা অব্যাহত ৰাখক আৰু এনেধৰণে মানুহৰ মাজত আপুনি আপোনাৰ কামসমূহ কৰি থাকক আৰু আপুনি ঠিক এটা সূৰ্যৰ দৰে পোহৰ বিলাই থাকক মানুহৰ মাজত আমি সেয়াই কামনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিৰ খণ্ডটো আমি ইমানখিনিতে সামৰিম আৰু ইয়াৰে পিছত আমি পুনৰ আন অতিথিসকলৰ মাজলৈ যাম আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম তেখেতসকলৰ জীৱনৰ পৰা আৰু আমি এনেকুৱা ধৰণৰ কথা যিখিনি কথা সাধাৰণতে কেমেৰাৰ আগত কোৱা নাযায় তেনেকুৱা কথাবিলাক উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিম গতিকে হয় আৰু এটা কথা ক'ম বাৰু তাৰমানে মোৰ এইটো কথা ৰৈ গ'ল হয় তাৰমানে মই ডেন্স ড্ৰামা কৰিলোঁ কোন চান্দ সদাগৰ কোন বেউলা কোন কালীনাগ আৰু নেতা পদ্মা এই মুভমেণ্ট এইটো তেজপুৰ জ্যোতি ভাৰতী জ্যোতি কলা কেন্দ্ৰত 7 দিন থাকি সেইটো কৰিলোঁ আৰু কৰিলোঁ মই এইটোৰ ওপৰত মই কিহত বিখ্যাত এনেকৈ মই কৰিলোঁ মানে আইৰণ গাৰ্লছ চিনেমা এই চিনেমাখন কৰা বহুত অৰ্থ আৰু আগৰ দেওধনী আছিল লাহে সোণে ভাদে ৰাধিকা আৰু কণিকা এই নাচি থাকোঁতে তেওঁ মানে 90 কাছাকাছি হৈছে কিনো দেওধনী ৰাইজে চাই কিন্তু গ'ল যাওঁতে তেওঁ মুদ্ৰাবিলাক এনেকৈ দিছে মানে নোৱাৰা আৰু তেতিয়া মোৰ লগৰ ঢুলীয়াজনক কৈছোঁ এই বাইদেউ দীক্ষণে কেনেকৈ মুদ্ৰা দিছে গতিকে অস্তে অস্তে ঢোল মাৰিবা দেই এইবুলি কৈছোঁ কোৱাত অলপমান নাচি পেলাই বহিল আৰু তেতিয়া খাবলৈ বহিছোঁ
বহাতে তেতিয়া বাইদেউ আমাৰ লগত একেলগে খাওঁ। তেতিয়া এনেকৈ দিছে, আহক ইয়ালৈ আহক, আকৌ এনেকৈ দিছে। এজন মানুহ মোৰ পাছৰ পৰাই খং মোৱাকৈ ক'লে, তেওঁক কিয় মাতি আছে আপুনি? তেওঁক আমাৰ সমাজত ভাত নাজো নহয়। আৰে মোৰ খং উঠি গ'ল, একো কোৱা নাই। মনসা পূজাখনত দেওধনীজনীয়ে প্ৰথমতে শলা জ্বলাই দিব লাগিব। যেতিয়া সমাপ্ত হ'ব, এই দোৰণিটো নি মূৰত নি পেলাই তেওঁ হেৰিত থ'ব লাগিব, এই ভঁৰালত। এইজনীক একাষৰীয়াকৈ কৰ। আৰু এইজনীক একাষৰীয়া কৰা মানে আমাৰ অসমৰ যিবিলাক ছোৱালী, যিবিলাক তিৰোতা, সেইকেইজনীকো বদনাম দিলি। এইবুলি মই মনত লৈ ল'লোঁ। লৈ পাটাচাকুচি ৰাজেন দাস, তেওঁ মানে প্ৰফেচাৰ, তেওঁ আহিল মোৰ তালৈ। গুৰুদেৱ, মই এটা আশা এৰি আহিছোঁ। কি আশা? এই মানে এখন এই চিনেমা কৰোঁ বুলি মই ভাবিছোঁ আপোনাৰ এই ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত। মই ভাবি আছোঁ এই কথাটো। এই মোতকৈ সৰু, মই বাপা বুলি মাতিছোঁ, বাপা মই এই কথাটো ভাবি আছিলোঁ। এই ভগৱতীয়ে লৈ আহিছে, মই একেবাৰে এক মন এক দিলে মই আছোঁ। এইবুলি এই চিনেমাখন 2 বছৰৰ মূৰত চিনেমাখন ওলাল। মানে 8গৰাকী ছোৱালী মই লৈ গৈছোঁ একদম চিনেমা কৰিবলৈ হেৰিলৈ, মানে বৰপেটা পাটাচাকুচি একদম ভূটান এৰিয়া এইবিলাকত। আৰু আমাৰ দৰঙত 8টা শ্বুটিং কৰিছোঁ। এতিয়া শ্বুটিং কৰি উঠি চিনেমাখন পৰিপূৰ্ণ হ'ল। চিমলাত মানে উদ্বোধনী হ'ল চিমলাত, তাতে ফাৰ্ষ্ট পুৰস্কাৰ পালে। এতিয়া এই চিমলাৰ পৰা আমেৰিকা গ'ল। আমেৰিকাত এতিয়া চলি আছে, আমেৰিকাৰ পৰাও আকৌ বেলেগে মাতিছে। আৰু মোৰ জীৱনৰ কিতাপখন লিখি উদ্বোধনী কৰা হ'ল। এই আমাৰ সাহিত্য ভৱনৰ দায়িত্ব লৈ মোৰ চোতালতে কৰা হৈছে। গতিকে মোৰ কৰ্ম আৰু নাই। মোৰ কৰ্ম এতিয়া ল'ৰা ছোৱালীবিলাকক মানে জ্ঞান দিব লাগে, ল'ৰা ছোৱালীবিলাকক শিকাব লাগে। আৰু মই বহি থাকি শিকাওঁ, নৃত্য দি শিকাওঁ, এইটো মোৰ কথা। তেওঁলোকে মাতিলেহে যাম। আৰু পিহা খেদে নে পুখুৰী খেদে? পিহাহে খেদিব লাগিব, পুখুৰী উঠি নাযায় কেতিয়াবা তাৰ পিহা লাগছি বুলি। গতিকে সেই লৈ মই এই মোৰ কৰ্ম এইখিনিয়ে আৰু। হয়তো এনেকুৱা দৰ্শন আৰু এনেকুৱা চিন্তাধাৰাৰ কাৰণে আপোনাক গুৰু উপাধি দিয়া হৈছে, আৰু সেইকাৰণে হয়তো জীৱনজোৰা সংস্কৃতি এইটো এটা প্ৰদান কৰা হৈছে। তাৰ মানে আমাৰ অসমত যে গুৰুটো নাছিল, মোক মানে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ে চিলেক্ট কৰি দিলে। কলিকতাত উদ্বোধনী হ'ব এই স্কিমটো, মানে গুৰু শিষ্য পৰম্পৰা। তেতিয়া মই গৈছোঁ, মই দলটো লৈ গৈছোঁ, অহা যোৱা খোৱা লোৱা পে'মেণ্ট চব দিছে। তাৰমানে এই গুৰু শিষ্য পৰম্পৰা স্কিমটো মোৰ কাৰণত মই উদ্বোধনী কৰিছোঁ কলিকতাত। মোক সম্বৰ্ধনা জনাইছে আৰু অহা যোৱা খোৱা লোৱা দিছে। আৰু তাৰ পৰা এতিয়া আমাৰ অসমত এই মানে স্কিমত পৰিছে, স্কিমত উদ্বোধনীটো মই কৈছোঁ কলিকতাত। এইখিনি। ধন্যবাদ আপোনাৰ এই বহুমূলীয়া কথাখিনিৰ কাৰণে। আজি এনেকুৱা লগাই নাই যে আমি কথা পাতি আছোঁ, এনেকুৱা লাগিছে এখন ভাল কিতাপ পঢ়ি আছোঁ। আচলতে ব্যক্তি একোজনৰ মাজত একোখন কিতাপ থাকে। আৰু সঁচাকে মানে আপোনাৰ ব্যক্তিত্ব বা আপোনাৰ পৰা যিখিনি কথা আমি গম পালোঁ, এখন কিতাপতকৈ কম নহয়। আমি ইয়াতে থকা আটাই পঢ়িলোঁ, আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় পঢ়ি ভাল পাব বা চাই ভাল পাব। আপোনালোকে কি ভাবে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ ইমানখিনি সময় আমাক দিয়াৰ কাৰণে। মই লাষ্টত এই বাপাৰ কথাহে কৈছোঁ নহয়নে? মই সকলো ল'ৰা ছোৱালীক আৰু মোক যোনে এই মানে এই সাক্ষাৎকাৰ ল'বলৈ আহিছে আৰু যোন ল'ৰা ছোৱালী চাই আছে, মই আশীৰ্বাদ কৰিম। আশীৰ্বাদ কৰি মোৰ ফালৰ পৰা মই এৰিম, আৰু বাপাৰ ফালৰ পৰা বাপা এৰিব। ওম গুৰু ব্ৰাহ্মণ জগত হিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। ওম আস্তিকস্যং মুনিমাতা ভগনে বাসুকৃষ্ঠতা জৰৎকাৰ মুনি পত্নী ষষ্ঠী গুৰু নাগমতা বিষৰী নমো নমঃ। কামাখ্যা বৰদা দেৱী নীলাচল পৰ্বতী বাসিনী ষ্ট্ৰং দেৱী জগত মাতা যোনি মুদ্ৰে মায় নমো নমস্তুতে। ইয়াতে যোন ল'ৰা ছোৱালীয়ে চাই আছে বা আগুৱাই আহিছে,
সকলো ল'ৰা ছোৱালী এই কণ্ঠস্থিতি হওক বুলি সৰস্বতী কণ্ঠস্থিতি হওক, বিদ্যাই প্ৰকাশ কৰক, আয়ুষ্মান ভাৱ, ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। ষষ্ঠী ষষ্ঠী। খণ্ডটি যৱনিকা পৰিছে আৰু ইয়াৰে পিছৰ খণ্ডসমূহ আমাৰ চাই থাকিব আপোনালোকে। আৰু এনেকুৱা বহুতো ব্যক্তি, যিসকল ব্যক্তিৰ আচলতে ব্যক্তিত্ব বা তেওঁলোকৰ জীৱন আদৰ্শ আমি মানুহৰ মাজলৈ আনিব বিচাৰোঁ, তেনেকুৱা বহুতো খণ্ড আহিব, বহুতো ব্যক্তিৰ ওচৰলৈ আমি যাম। আৰু আজিৰ এই খণ্ডটোৰ নিচিনাকৈ আমাৰ পিছৰ খণ্ডসমূহ চাই থাকিব আৰু ভাল পাব বুলি আমি আশা ৰাখিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ, ইয়াৰে পিছৰ খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। হয়, প্ৰথমতে নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। আৰু কোৱা হয় যে প্ৰতিগৰাকী পুৰুষৰ সাফল্যৰ আঁৰত একোগৰাকী নাৰী থাকে। আৰু তেখেতৰ ভূঞা ডাঙৰীয়াৰ যি সাফল্য আমি জানিব পাৰিছোঁ যে আপোনাৰ বিশেষ হাত আছিলে, আপুনি বহুতখিনি তেখেতক সমৰ্থন জনাইছিলে, আপুনিও বহুত কষ্ট আৰু ত্যাগ আপুনি স্বীকাৰ কৰিছে। এতিয়া বৰ্তমান আপোনাৰ কেনেকুৱা অনুভৱ? তেখেতে ইমানখিনি ডাঙৰ এটা পৰ্যায়লৈ গ'লে, এনেকুৱা সন্মান লাভ কৰিলে, যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ সন্মান, আপোনাৰ কেনেকুৱা অনুভৱ অকণমান জনাব। মই বিয়া হৈ অহাৰ পৰাই তেখেতক এই কৃষ্টিতে জড়িত দেখিছোঁ। এতিয়ালৈকেও তেওঁ বহুত কষ্ট কৰে, আমি বহুত আনন্দিত। এতিয়া ধৰ এই পুৰস্কাৰ পালে আমাৰ অকল ঘৰখনে নহয়, গোটেই অসমবাসী ৰাইজে তেওঁক আশীৰ্বাদ কৰিছে, সন্মান কৰিছে। এতিয়া আমি বহুত সুখী আৰু তেখেতৰ কাৰণে। তেখেতৰ যিখিনি কৰিবলগীয়া কৰ্তব্য, তেখেতৰ কিছু মানুহ আহিলে মই সেইখিনি ধৰ পালন কৰোঁ আৰু কৰিবলগীয়াখিনি মই গোটেইখিনি পালন কৰোঁ আৰু। ঠিক আছে, আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু আমি বিচাৰোঁ অনাগত কালতো তেখেতে এনেকৈ অকল পৰিয়াললৈ নহয়, গোটেই অঞ্চললৈ, গোটেই অসমলৈ গৌৰৱ কঢ়িয়াই থাকক আৰু তেখেত ভালে থাকক, আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। নমস্কাৰ। আজি আপোনালোকে আমাৰ খণ্ডটো যদি চাইছে, আপোনালোকে গমেই পাইছে যে আমি উপস্থিত আছোঁ দৰঙৰ চিপাঝাৰৰ সাতঘৰীয়া নামৰ গাঁৱত, আৰু এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ আমি আহিছিলোঁ। তেখেত আন কোনো নহয়, ওজাপালিৰ লগত জড়িত পদ্মশ্ৰী গুৰু সন্মানীয় দ্ৰোণ ভূঞা ডাঙৰীয়া। আৰু বৰ্তমান তেখেতৰ সুপুত্ৰ মৃদুল ভূঞা আমাৰ সৈতে উপস্থিত আছে। আৰু ঘটনাক্ৰমে আমি বহু বছৰৰে চিনাকি, কাৰণ আমি কলেজত একেলগে পঢ়িছিলোঁ। মই তোমাৰ অলপ মতামত জানিব বিচাৰিছোঁ যে পিতৃয়ে বহুতখিনি কষ্ট কৰিছে, বহুত ষ্ট্ৰাগল কৰি তেখেতে আজি এটা ভাল সন্মান পাইছে, এটা ভাল পৰ্যায়লৈ গৈছে। এই বিষয়ত পুত্ৰৰ কেনেকুৱা অনুভৱ? অনুভৱটো খুবেই ভাল। মানে যেতিয়াৰ পৰা দেউতাক দেখিছোঁ আৰু জনা বুজা হোৱাৰ পৰা এই কৃষ্টি চৰ্চাতে ব্যস্ত হৈ থাকে। আৰু মানে এনেকুৱাকৈ যে এটা সন্মান কঢ়িয়াই অকল আমাৰ ঘৰখনৰ লগতে নহয়, মানে আমাৰ দৰং জিলা, আমাৰ অসমবাসীলৈ যে এনেকৈ সন্মান কঢ়িয়াই আনিছে দেউতাই, গতিকে আমি খুব আনন্দিত আৰু অনুভৱ খুবেই ভাল। তাকে। ঠিক আছে, ধন্যবাদ। অনুভৱটো জানিব পাৰি ভাল লাগিছে। এবাৰ আমি যাম তেখেতৰ শ্ৰদ্ধাৰ ভূঞা ডাঙৰীয়াৰ পত্নীৰ ওচৰলৈ যাম, তেখেতো উপস্থিত আছে। এবাৰ আমি তেখেতৰ ওচৰলৈ যাম। নমস্কাৰ। আৰু আপোনালোকে আমাৰ খণ্ডটো চাইছে, গম পাইছে আমাৰ অতিথি কোন আৰু আমি কাৰ ঘৰত বৰ্তমান উপস্থিত হৈ আছোঁ। আৰু তেখেতৰ ভগ্নী, মৰমৰ ভগ্নী আমাৰ মাজত উপস্থিত আছে। তেখেত শাৰীৰিকভাৱে কিছু অসুস্থ, তথাপিতো আমাৰ মাজত আছে আৰু কিছু বাৰ্তালাপ আমি কৰিছোঁ। এতিয়া তেখেতৰ অনুভৱটো আমি জানিব বিচাৰিছোঁ। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আপোনাৰ ককাইদেউ ভাল এটা সন্মান পাইছে ইমানখিনি। নমস্কাৰ, মোৰ নাম শ্ৰী লাৱণ্য ভূঞা। আচলতে কেনেকুৱা মানে অনুভৱ, আমি জন্মৰ পৰাই দেখিছোঁ আমাৰ ঘৰখনত সদায় আমাৰ দৰঙী কলা কৃষ্টিৰ মানে আমাৰ যিটো আমাৰ মানে সংস্কৃতি, সেই সংস্কৃতিটো মানে আগৰ পৰা আহি আছে। মোৰ পিতা আছিলে যাত্ৰাবাৰ্তি মেনেজাৰ। তেওঁ দৰং জিলাত নিজে পাৰ্টি খুলি পেলাই তেওঁ মানে দৰং জিলাত পাৰ্টি পৰিৱেশন কৰিছিলে। আৰু তাৰ পিছে দাদাক ওজাপালি দি দিলে, সেই পাৰ্টিৰ লগত জড়িত আছিলে। এই দি দিয়াৰ পিছতে মানে দাদাই মানে বহুতখিনি বস্তু আগুৱাই লৈ গৈছে। লৈ যোৱাৰ পিছতে আচলতে আমি আনন্দিত নহয়, গোটেই চিপাঝাৰ দৰং অসমবাসী, গোটেই ভাৰতবাসী গোটেইখিনিয়ে দাদাক মানে সন্মানিত কৰিছে। কৰাৰ কাৰণে আমি বহুত আনন্দিত। আৰু গোটেই আমাৰ চিপাঝাৰ দৰঙৰ গৌৰৱ, লগতে তোমালোকৰো গৌৰৱ। সেই গতিকে মই ক'বলগীয়া এইখিনিয়ে। ধন্যবাদ জনাইছোঁ আপোনালৈ। লগতে আশা ৰাখিছোঁ আপুনি সোনকালে সুস্থ হৈ উঠক। আৰু এইখিনিয়ে ক'বলগীয়া পৰিয়ালৰ অনুভৱ আমি জানিব পাৰিলোঁ। আৰু কিদৰে পৰিয়ালৰ কোনোবা এগৰাকী ব্যক্তি সফল হ'লে সেই পৰিয়ালৰ মানুহ লগতে অঞ্চলত গৌৰৱ বিয়পি পৰে, বা অঞ্চলৰ মানুহ হিচাপে আমিও এই অঞ্চলৰে, ময়ো বাসিন্দা, সেইকাৰণে ময়ো সুখী অনুভৱ কৰিছোঁ, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু ইয়াৰে পিছৰ খণ্ডসমূহ চাই থাকিব বুলি আশা ৰাখিছোঁ।